Hi everyone, কেনে আছে আপোনালোক? I hope আপোনালোক সকলোৰে ভাল। মই জাহিদ হুছেইন আজি আপোনালোকৰ মাজলৈ এটা নতুন আৰু চিৰিয়াছলি ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আৰু আজিৰ টপিকটো হৈছে এখন কণ্ট্ৰভাৰ্চিয়েল অসমীয়া কিতাপৰ ওপৰত, আৰু কিতাপখন হৈছে আপোনাৰ ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ। আৰু কিতাপখন গম পাইছে কোনে লিখিছে? সত্যৰঞ্জন বৰাই। আৰু নামটো তলতে লিখিছে দ্য হিডেন এজেণ্ডা অফ আল কুৰাণ। চ' আমি গোটেইখিনি ডিছকাছ কৰিম আজি, একদম কভাৰ পেজৰ পৰা আৰম্ভ কৰি শেষ লাষ্ট পেজটোলৈকে। কিন্তু প্ৰথমতে মই এটা কথা কৈ থওঁ যে মোৰ একচুৱেলি এইখন কিতাপৰ ওপৰত কিবা ভিডিঅ' বনোৱাৰ কোনো ইচ্ছাই নাছিল, কোনো ইণ্টেনশ্যন নাছিল কেতিয়াও। কিন্তু কেইজনমান ব্যক্তিয়ে মোক খুব ৰিকুৱেষ্ট কৰাৰ কাৰণেহে মই এই ভিডিঅ'টো আজি বনাই আপোনালোকৰ আগত আগবঢ়াইছোঁ। আৰু লগতে আৰু এটা কথা কৈ থওঁ যে এইখন পৃথিৱীৰ প্ৰথম কুৰাণৰ এগেইনষ্টে লিখা কিতাপ নহয়, বা পৃথিৱীৰ প্ৰথম ইছলামৰ এগেইনষ্টে লিখা কিতাপ নহয়। ইয়াৰ আগতেও হাজাৰ হাজাৰখন কিতাপ কুৰাণ আৰু ইছলামৰ এগেইনষ্টে আৰু মুছলিমৰ এগেইনষ্টে লিখা হৈছে। 1979ত টাইম মেগাজিনত, আমেৰিকাৰ বিখ্যাত টাইম মেগাজিনত এটা আৰ্টিকল পাব্লিছ হৈছিলে। আৰু সেই আৰ্টিকলটোত কৈছিলে যে 1979লৈকে 150 বছৰত 60,000খন কিতাপ, অৰ্থাৎ ইছলামৰ এগেইনষ্টে লিখা কিতাপ, কুৰাণৰ এগেইনষ্টে লিখা কিতাপ পাব্লিছ কৰা হৈছিলে। কিমান? 60,000খন। আৰু কেতিয়া পাব্লিছ হৈছিলে আৰ্টিকলটো? 1979ত। আৰু 1979ৰ পৰা 2020লৈকে ডেফিনেটলি আৰু হাজাৰ হাজাৰ কিতাপ লিখা হৈ গ'ল এগেইনষ্ট ইছলাম, এগেইনষ্ট কুৰাণ। ঠিক আছে? চ' এইটো এটা নতুন কথা নহয়। এইখন আৰু এখন তেনেকুৱা এখন কিতাপ, তাতকৈ একো ডাঙৰ নহয়। মই কেইবাখনো অৱশ্যে আগতে এণ্টি কুৰাণ বা এণ্টি মুছলিমৰ ওপৰত বা এণ্টি ইছলামৰ ওপৰত লিখা কিতাপ পঢ়িছোঁ। আৰু এই আটাইকেইখনৰ ভিতৰত আটাইতকৈ কমজোৰি, আটাইতকৈ দুৰ্বল কিতাপ মই এইখনেই পাইছোঁ। বা যিয়ে নহওক, এইখন এখন কণ্ট্ৰভাৰ্চিয়েল কিতাপ, বহুতে মোক ৰিকুৱেষ্ট কৰিছে, গতিকে আজি এইখনৰ আমি একেবাৰে বেটুপাতৰ পৰা, কাভাৰ পেজৰ পৰা একেবাৰে শেষ পৃষ্ঠাৰ এইটোলৈকে, এই পেজটোলৈকে আমি ডিছকাছ কৰিম। মই দুটা পাৰ্টত ভিডিঅ'টো ডিভাইড কৰিছোঁ, পাৰ্ট 1 আৰু পাৰ্ট 2। চ' এই কিতাপখনত সত্যৰঞ্জন বৰাই 6টা চেপ্টাৰ লিখিছে। 6 চেপ্টাৰ্ছ আৰ দেয়াৰ ইন দিছ বুক। আৰু পাৰ্ট 1ত মই প্ৰথম 4টা চেপ্টাৰ ডিছকাছ কৰিম, চেপ্টাৰ 1, 2, 3 and 4। আৰু 5 and 6 যোনটো আছে তেওঁ পাৰ্ট 2ত ডিছকাছ কৰিম। আৰু এইখন কিতাপ লিখোঁতে তেওঁ কুৰাণৰ 51টা আয়াত ইয়াত কোট কৰিছে, ইয়াত লিখিছে। আৰু তেখেতে কি কৰিছে আয়াতবিলাক লিখোঁতে? মই ইয়াত প্ৰায় 3টামান বস্তু পাইছোঁ তেখেতৰ লিখাৰ যোনটো ট্ৰিক, যোনটো ষ্টাইল। এটাটো তেওঁ আউট অফ কণ্টেক্সট কোট কৰিছে। কেনেকৈ? তেওঁ ইয়াত ফৰ এক্সাম্পল, তেওঁ এই কিতাপখনত সূৰা বাকাৰাৰ অৰ্থাৎ চেপ্টাৰ নম্বৰ 2, ভাৰ্ছ নম্বৰ 191 আৰু 193টো ইয়াত লিখিছে, ইয়াত কোট কৰিছে। ঠিক আছে? কিন্তু 191 আৰু 193 লিখিছে ঠিকেই, কিন্তু মাজত 192 ভাৰ্ছ নম্বৰ 192 লিখা নাই, আৰু 191ৰ ওপৰৰ যোনটো ভাৰ্ছ 190 ভাৰ্ছ। চ' একচুৱেলি গোটেই 190, 191, 192, 193 এই গোটেই 4টা ভাৰ্ছ লিখিলেহে বস্তুবিলাক বুজি পায়। তেওঁ কি কৰিছে? 192 লিখা নাই, 191টো লিখিছে, 192টো মাজত লিখা নাই, আৰু 193টো লিখিছে। চ' এইটো একচুৱেলি এটা কমন ট্ৰিক, বহুত আগৰ পৰা চলি আহিছে, নতুন বস্তু নহয়। সত্যৰঞ্জনৰ সেই একেটা ট্ৰিকেই আৰম্ভ কৰিছে, মানে ইয়াত লিখাৰ যোনটো পেটাৰ্ণ মই পাইছোঁ, এইটোৱে লিখিছে যে য'ত আপোনাৰ উত্তৰটো থাকে সেই আয়াতটো আঁতৰাই দিয়ে, আৰু বাকীকেইটা আয়াত লিখে যাতে কনফিউজ হয় মানুহবিলাক। চ' সেইটো কাম মই ইয়াত দেখিছোঁ। মই প্ৰমাণ কৰি দিম ক'ত তেওঁ এইটো কাম কৰিছে। সেইটো হ'ল 1 নম্বৰ তেওঁ কৰা ভেজাল, যোনটো মই ভাবিছোঁ, যোনটো তেওঁ জানি বুজি কৰিছে বুলি মই ভাবিছোঁ। কাৰণ ইমান ডাঙৰ ভুল এটা কেতিয়াও কৰিব নোৱাৰে। 192 নাই লিখা, 192টো নাই লিখা, 191 and 193 লিখিছে। চ' দিছ ইজ ওৱান ট্ৰিক। আৰু ছেকেণ্ড কথাটো হ'ল কি, তেওঁ বাকী যিমানবিলাক আয়াত ইয়াত কোট কৰিছে সেই গোটেইখিনি মিছ ইণ্টাৰপ্ৰিট কৰিছে। তেওঁ বুজাবই পৰা নাই। ফৰ এক্সাম্পল, ইয়াত তেখেতে জিঅ'গ্ৰাফীৰ কিছুমান কথা লিখিছে, তেওঁ নিজে জিঅ'গ্ৰাফী নাজানে। মই এই কিতাপখন পঢ়ি পেলাই যিটো বুজিলোঁ, তো মই তেওঁকো আজি অলপ জিঅ'গ্ৰাফী শিকাম, বিকজ মই জিঅ'গ্ৰাফী লেকচাৰ দিওঁ। চ' এতিয়া আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। তো প্ৰথম বেটুপাতটোতে তেওঁ লিখিছে ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ। চ' ইয়াতেই মই এটা কথা কৈ থওঁ, এইখন এখন ইংলিছ কুৰাণ। ঠিক আছে? তেওঁ কৈছে এইখনত কলংকিত কিবা কথা আছে বুলি। আপোনালোকে শুনি হয়তো আচৰিত হ'ব। এই কুৰাণখন অৰিজিনেল এৰাবিক লেংগুৱেজত লিখা আছে, আৰু
পৃথিৱীৰ প্ৰত্যেকটো মেজৰ লেংগুৱেজত কোৰাণখন ট্ৰান্সলেট কৰা হৈছে আৰু এই কোৰাণখন একৰ্ডিং টু সুপ্ৰিম কোৰ্ট অফ USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ যোনটো সুপ্ৰিম কোৰ্ট তেওঁলোকৰ সুপ্ৰিম কোৰ্টে কৈছে যে কোৰাণত লিখা যে কোৰাণখন যালৈ নাজিল হৈছে অৰ্থাৎ প্ৰফেট মহাম্মদ তেখেতক কৈছে যে তেওঁ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ল গিভাৰৰ ভিতৰত এজন আইন দিউতাৰ ভিতৰত এজন বুলি কৈছে আটাইতকৈ ডাঙৰ আইন দিউতাৰ ভিতৰত এজন হ'ল আপোনাৰ প্ৰফেট মহাম্মদ কোনে কৈছে সুপ্ৰিম কোৰ্ট অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই ঠিক আছে আৰু এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ আইনৰ গ্ৰন্থৰ ভিতৰত এখন বুলি কৈছে এইখনক কোনে কৈছে সুপ্ৰিম কোৰ্টে আৰু এই কাৰণে এই কিতাপখন হযৰত মহম্মদ অৰ্থাৎ প্ৰফেট মহাম্মদলৈ অহাৰ কাৰণে তেখেতৰ এটা মূৰ্তি সুপ্ৰিম কোৰ্টৰ ৱালত কাটি পেলাই থোৱা হৈছে সেই মূৰ্তিটোত প্ৰফেট মহাম্মদে এখন হাতত কোৰাণ লৈ আছে এনে ধৰণে সুপ্ৰিম কোৰ্ট অফ আমেৰিকাই প্ৰফেট মহাম্মদক অনাৰ কৰিছে ঠিক আছে ইয়াত কিবা ফালতু কথা থাকিলে কোনোবা তাকো সুপ্ৰিম কোৰ্টে এলাপেচা বস্তু নহয় সুপ্ৰিম কোৰ্টে অনাৰ কৰিব নেকি এখন কিতাপক তো এইটোৱে প্ৰথম কথা টু ডিবাংক দিছ বুক কলংকিত কথা কোনো কলংকিত কথা নাইকিয়া এইটো হ'ল পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 এইখন কিতাপ যালৈ নাজিল হৈছে প্ৰফেট মহাম্মদ নামৰ ব্যক্তিজন যাক আমি প্ৰফেট বুলি কওঁ পয়গম্বৰ বুলি কওঁ তেখেতক পৃথিৱীৰ 1 নম্বৰ ইনফ্লুৱেঞ্চিয়েল পাৰ্চন বুলি ৰেংক কৰি থোৱা আছে আৰু কিতাপখনৰ নাম হ'ল দি 100 most influential person in human history number 1 আছে আপোনাৰ প্ৰফেট মহাম্মদ তাৰ পিছত তেওঁ কৈছে দ্য হিডেন এজেণ্ডা অফ আল কুৰাণ এই কিতাপখনৰ তেখেতৰ যোনটো নাম তেখেতৰ নামটোৰ তলত আপুনি লিখিছে যে এটা সেন্টেন্স লিখা আছে দ্য হিডেন এজেণ্ডা অফ আল কুৰাণ বুলি কুৰাণৰ বোলে কিবা হিডেন এজেণ্ডা আছে এই কুৰাণখনৰনো কিবা হিডেন এজেণ্ডা থাকিব পাৰেনে বাৰু প্ৰথম কথা মই প্ৰমাণ কৰি দিছোঁ যে কুৰাণৰ এজেণ্ডাটো কি মই প্ৰমাণ কৰি দিম যে তেখেতে যে এইটো মিছা কথা অপবাদ লগাইছে কুৰাণৰ হিডেন এজেণ্ডা আছে মই এতিয়া প্ৰমাণ কৰি তেখেতক নস্যাৎ কৰি দিম একেবাৰে শেষ কৰি দিম কুৰাণখন আল্লাহে পঠোৱা আল্লাহৰ শেষ বাণী আল্লাহৰ শেষ কিতাপ ইয়াৰ আগতে আল্লাহে বেলেগ ভাষাত কিতাপ পঠিয়াইছে হিব্ৰু ভাষাত পঠিয়াইছে অন্যান্য ভাষাতো পঠিয়াইছে ঠিক আছে আৰু আল্লাহে এখন শেষ বাণী হিচাপে প্ৰফেট মহাম্মদ পিছ বি আপন হিম তেখেতলৈ পঠাইছে ঠিক আছে কোনটো ভাষাত পঠাইছে তেওঁ পঠাইছে আৰবী ভাষাত কিয় জানেনে আৰবীটো এটা লিভিং লেংগুৱেজ অৰ্থাৎ এতিয়াও জীয়াই থকা এটা লেংগুৱেজ আৰু কিমান মানুহে ভাষাটো কয় জানেনে 422 মিলিয়ন পিপল গোটেই পৃথিৱীত 422 মিলিয়ন মানুহে ভাষাটো কয় গোটেই পৃথিৱীত আৰু এই কিতাপখন অকল 422 মিলিয়নৰ ভাষাই নহয় এই কিতাপখনৰ ভাষাটো আৰবী লেংগুৱেজটো আমাৰ ৰাষ্ট্ৰসংঘৰ অফিচিয়েল লেংগুৱেজ হয় ৰাষ্ট্ৰসংঘ অৰ্থাৎ ইউনাইটেড নেশ্যনৰ অফিচিয়েল লেংগুৱেজ আছে 6টা এই 6টা লেংগুৱেজৰ ভিতৰত 1 নম্বৰে তেওঁলোকে আৰবিক ৰাখিছে চিন্তা কৰি চাওক লিভিং লেংগুৱেজত আল্লাহ এইটো পঠাইছে গতিকে ইয়াত কি হিডেন থাকি পৰে আৰবিক লেংগুৱেজটো ইমান মানুহে কয় ৰাষ্ট্ৰসংঘৰ অফিচিয়েল লেংগুৱেজ তাৰ মানে কি তাৰমানে এই কিতাপখন চবেই পঢ়িব পাৰে আৰবিক ভাষাতে বুজি পাব আৰু যোনবিলাক আমাৰ নিচিনা মানুহ আছে যোনে আৰবী ভাষা আমাৰ মাডাৰ টাং নহয় বা আমি আৰবী ক'ব নোৱাৰোঁ তাৰ কাৰণে আমি এখন কিতাপ অনুবাদ কৰি লৈছোঁ গোটেই পৃথিৱীৰ যিমান মেজৰ লেংগুৱেজ আছে এই কিতাপখন আমি অনুবাদ কৰিছোঁ অসমীয়াত কৰিছোঁ ইংৰাজীত কৰিছোঁ এখন মোৰ ইংৰাজী আৰু এখন এটা অনুবাদ নহয় কেইবাজনো ৰাইটাৰ 10খন 15টা ডিফাৰেণ্ট টাইপছৰ অনুবাদ কৰিছোঁ অসমীয়াতে আমাৰ হয়তো চাগে 10খন মান অনুবাদ আছে ঠিক তেনেকৈ চাইনিজত আছে তামিলত আছে তেলেগুত আছে পাঞ্জাবীত আছে মালায়ালামত আছে জাৰ্মান লেংগুৱেজত আছে ফ্ৰেঞ্চ লেংগুৱেজত আছে তাৰপিছত আপোনাৰ স্পেনিছ লেংগুৱেজত আছে পৃথিৱীৰ যিমান লেংগুৱেজ আছে গোটেইকেইটা লেংগুৱেজত এই কিতাপখন ট্ৰেন্সলেট কৰা যায় কিয়ৰ কাৰণে লুকুৱাই ৰাখিবৰ কাৰণে কিবা হিডেন এজেণ্ডা থাকিবৰ কাৰণে এইটোৱে প্ৰমাণ যে আমি বিচাৰোঁ এইখন আপোনালোকে পঢ়ক আৰু ইয়াত যদি কিবা বেয়া কথা থাকিল হয় আমাৰ প্ৰথম মুছলমানৰে লাজ লাগিব এখন পঢ়ক বুলি ক'বৰ কাৰণে কথাটো গম পাইছেতো চ' ইয়াত থাকিবই নোৱাৰে কিবা বেয়া কথা এইখন ওৱান অফ দ্য মষ্ট পজিটিভ বুক অন আৰ্থ পৃথিৱীৰ এখন most positive book এখন কিতাপ সো সেইকাৰণে আমি গোটেই ভাষাবিলাকত পৃথিৱীৰ মেজৰ লেংগুৱেজত ইয়াক ট্ৰেন্সলেট কৰাৰ কাৰণটো এইটো যে সবেই পঢ়ক ইয়াৰ ভিতৰৰ যোনটো এজেণ্ডা এই এজেণ্ডাটো যাতে মানুহে গম পাওক বিৰাট ভাল এজেণ্ডা ট্ৰাষ্ট মি আৰু আপোনালোকে কিনক কোনোবাই যদি কিনা নালাগিলে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টিয়ান এখন কিনি পেলাই পঢ়ক ঠিক আছে আৰু বহুত অৰ্গেনাইজেশ্যন ফ্ৰী দিয়ে আৰু আমি এখন বহুতক গিফ্ট কৰোঁ ফ্ৰী গিফ্ট কৰোঁ
ঠিক আছে most of the time we give this Quran to our non-Muslim friends আমি non-Muslim friendক এখন গিফ্ট কৰোঁ লাইক হিন্দু খ্ৰীষ্টিয়ান বৌদ্ধিষ্ট সকলোকে আমি গিফ্ট কৰোঁ কিয় কিবা হিডেন এজেণ্ডা থাকিলে মানে গিফ্ট কৰিব নেকি এখন লুকুৱাই ৰাখিব অপেন এজেণ্ডা আৰু ইয়াৰ এজেণ্ডাটো কি জানিবৰ কাৰণে কিতাপখন কিনক আৰু পঢ়ক এইটো হ'ল মোৰ দ্বিতীয় কথা জাষ্ট টু ডিবাংক হিজ ষ্টেটমেণ্ট যে দ্য হিডেন এজেণ্ডা অফ আল কুৰাণ কোনো হিডেন এজেণ্ডা নাই কুৰাণখন অপেন হয় চবৰ কাৰণে হয় সেইকাৰণে আৰবী ভাষাত লিখা আছে আৰু সেইকাৰণে গোটেই পৃথিৱীত আৰু পৃথিৱীৰ চলি থকা বিভিন্ন লেংগুৱেজত ইয়াক ট্ৰান্সলেট কৰা হৈছে তাৰো এই কুৰাণখনৰ এজেণ্ডাটো ইয়াৰ যোনটো এজেণ্ডা আছে এজেণ্ডাটো মানুহবিলাকে ইমানেই ভাল পালে যে এটা ছাৰ্ভে কৰা হৈছিল যে পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপ কোনখন তেতিয়া ছাৰ্ভেটোৱে যোনটো আমাক ৰিজাল্ট দিলে সেইটো হ'ল কি পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপখন হৈছে এইখন কুৰাণ আৰু এখন 1 কোটি 2 কোটি 10 কোটি বা 100 কোটি সিমান চেল নহয় 3 বিলিয়ন কপিজ চেল হৈছে 3 বিলিয়ন কপিজ সেইকাৰণে এখন নাম্বাৰ 1 পজিশ্যনত আছে নাম্বাৰ 2ত আছে আপোনাৰ বাইবেল কিং জেমছ ভাৰ্জনখন আৰু সেইখনৰ চেল হৈছে আপোনাৰ 2.5 বিলিয়ন তাৰ পিছত আছে আপোনাৰ এখন কিতাপ সেইখনৰ নাম হ'ল কোটেশন ফ্ৰম দি চেয়াৰমেন মাও সে টুং নাম্বাৰ 3 পজিশ্যনত আছে এখন নাম্বাৰ 4ত আছে আপোনাৰ ডন কুইকছেট এণ্ড নাম্বাৰ 5th পজিশ্যনত আছে আপোনাৰ হ্যাৰি পটাৰ আৰু নাম্বাৰ 1 আছে আমাৰ কুৰাণখন ইয়াৰ এজেণ্ডাটো মানে ইমানেই ভাল পালে যে পৃথিৱীৰ সব মানে প্ৰায় সব মানে এখন মানে কিনি পেলাই পঢ়িছে সো আপোনালোকে দেৰি নকৰিব এখন কিতাপ কিনক পঢ়ক বা যদি কাৰোবাৰ বন্ধু বান্ধৱী আছে মুছলমান বন্ধু বান্ধৱী আছে তাৰ পৰা আপোনালোকে বড় কৰি আনক খুজি পেলাই আনক পঢ়ক আৰু নহ'লে নিশ্চয় তেওঁলোকে কুৰাণ আপোনালোক গিফ্টেই কৰিব খুজিলে আৰু মই মোৰ মুছলমান বন্ধুসকলক ক'ম যে আপোনালোকে কুৰাণ গিফ্ট কৰক ট্ৰান্সলেশ্যনবিলাক ইংলিছতে হওক বা অসমীয়াতে হওক যাতে মানুহবিলাকে এইবিলাক কিতাপ পঢ়ে আৰু বুজি পায় আৰু সত্যৰঞ্জন বৰাৰ দৰে লিখা যিবিলাক এণ্টি মুছলিম কিতাপ আছে এইখন কিতাপ পঢ়াৰ পিছত নিজেই বুজি যাব কি হয় কুৰাণখন চ' এতিয়া আহিছোঁ সত্যৰঞ্জন বৰাৰ চেপ্টাৰ ৱাইজ ডিছকাশ্যনলৈ চ' প্ৰথমতে আমি চেপ্টাৰ 1টো ডিছকাছ কৰোঁ আৰু মোৰ প্ৰথম পাৰ্টটোত অৰ্থাৎ এই ভিডিঅ'টো আপোনালোকে প্ৰথম 4টা চেপ্টাৰৰ ডিছকাশ্যন পাব এনালিচিছ পাব চ' ফাৰ্ষ্ট চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ তেখেতৰ চেপ্টাৰটোৰ নাম হ'ল আপোনাৰ পাতনিটো এটা প্ৰথম চেপ্টাৰ হিচাপে লিখিছে অৰ্থাৎ প্ৰলগটোকে তেখেতৰ প্ৰথম চেপ্টাৰ হিচাপে লিখিছে ইছলামৰ কথা যেতিয়া তেওঁ টানি আনে কাৰণ কিতাপখন ইছলাম এণ্টি মুছলিমৰ ওপৰত লিখা এণ্টি কুৰাণ কিতাপ হয় গতিকে তেওঁ যেতিয়া ইছলাম শব্দ ধৰ্ম টানি আনে তেতিয়া তেওঁ কয় যে ইছলাম বোলে এটা এক্সক্লুচিভ ৰিলিজন ঠিক আছে এক্সক্লুচিভ ইন দ্য চেন্স কি মানুহৰ পৰা আঁতৰি হৈ এটা বেলেগে থকাৰ নিচিনা এটা বুজাব বিচাৰিছে ইনক্লুচিভ নহয় চবকে আঁকোৱালি লোৱা ধৰ্ম নহয় এক্সক্লুচিভ ৰিজন আৰু তেওঁ প্ৰথমতে উদাহৰণটো এটা হাস্যকৰ উদাহৰণ দিছে অলপ ভাল উদাহৰণ দিয়া হ'লেও ষ্টেণ্ডাৰ্ড উদাহৰণ দিয়া হ'লেও ভাল লাগিল যিদৰে বাকী এণ্টি মুছলিম কিতাপ আছে এণ্টি কুৰাণ কিতাপ আছে এইবিলাক যি টাফ মানে কুৱেশ্যন ৰেইজ কৰে সেইখন কিবা সাধাৰণ কুৱেশ্যন আপুনি শুনিলেও আচৰিত হ'ব তেখেতে যোনটো কৈছে এক্সক্লুচিভিটিৰ কথা যোনটো কৈছে কুৰাণৰ ইছলামৰ তেওঁ কৈছে আমি বোলে এক্সক্লুচিভ কিয় কাৰণে বোলে আমি হালাল মাংস খাওঁ চিন্তা কৰকচোন আপুনি এইজন ৰাইটাৰে মানে কি লিখিব পাৰে আৰু তাতকৈ বেছি মুছলমান মানুহে ইয়াৰ উত্তৰটো জানেই কিয় আমি হালাল মাংস খাওঁ কিন্তু নন মুছলিমৰ কাৰণে মই কথাটো বুজাই দিওঁ বহুত নন মুছলিমৰ কথাটো জানে আৰু সত্যৰঞ্জন ডাঙৰীয়াকো মই কথাটো বুজাই থৈ দিওঁ কিয় হালাল খাব লাগে তেওঁ হালাল মাংস খাব লাগে কিয় এই কাৰণে হালাল কি বস্তু প্ৰথমতে জানি লওঁ হালাল মাংস বুলি কোৱাৰ লগে লগে সেই বস্তুটো বুজাই এটা প্ৰচেছ আছে আমাৰ হালাল মাংস আমি যেতিয়া এটা দুম্বা বা এটা ছাগলী বা এটা মুৰ্গী হালাল কৰোঁ তাৰ অৰ্থটো কি হালাল কৰোঁ মানে হ'ল আল্লাহে আমাক যিদৰে সেই মুৰ্গীটো বা খাচীটো বা দুম্বাটো কাটিবলৈ কৈছে সেইমতে সেই প্ৰচেছটো ফ'ল' কৰিব লাগিব প্ৰথম নাম্বাৰ 1 যোনটো আমাৰ আদেশ দিছে আল্লাহে সেইটো হ'ল কি এখন চোকা কটাৰী দি পেলাই হালাল কৰিবলৈ দিছে ঠিক আছে আৰু হালাল কিমান কৰিবলৈ দিছে ডিঙিটো কাটিবলৈ দিছে অকল এইখিনি জেগা এই উইন পাইপডালহে কাটিব দিছে আপোনাৰ যোনটো এইটো আপোনাৰ স্পাইনেল কৰ্ডডালে দুখ নোপোৱাকৈ কষ্ট নোপোৱাকৈহে হালাল কৰিব লাগিব স্পাইনেল কৰ্ডডাল কাটি পেলাব নোৱাৰে কিয় জানানে স্পাইনেল কৰ্ডডাল ব্ৰেইনৰ লগত কানেকশ্যন থাকে আৰু ব্ৰেইনটোৱে গোটেই আমাৰ বডিটো চলায় ঠিক আছে যদি স্পাইনেল কৰ্ডডাল যদি আমি কাটি দিওঁ বা আমি তাক ক্ষতি কৰোঁ তেতিয়াহ'লে ব্ৰেইনটো ষ্টপ হৈ যাব আৰু আমাৰ হাৰ্ট পাম্পিংটো বন্ধ হৈ যাব কাৰণ ব্ৰেইনেহে গোটেই আমাৰ বডিটো চলাই থাকে ঠিক আছে আৰু হাৰ্ট পাম্পিংটো বন্ধ হোৱাৰ লগে লগে কি অৰ্থাৎ হাৰ্ট এটেক আহি যাব কাৰ্ডিয়াক এৰেষ্ট হৈ যাব হাৰ্ট এটেক অহাৰ লগে লগে পাম্পিং বন্ধ হৈ যাব পাম্পিং বন্ধ হোৱাৰ লগে লগে ব্লাডটো পাম্প কৰি উলিয়াব পৰা ক্ষমতা নাইকিয়া হৈ যাব সেইকাৰণে আমাক হালাল কৰোঁতে অকল উইন পাইপডাল কাটিবলৈ দিয়ে পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 হ'ল চোকা কটাৰীৰে যাতে চোকা কটাৰী কিয় কাটিবলৈ মই অলপ পিছত ক'ম
কিন্তু প্ৰথম যোনটো হালাল কৰাৰ মেইন কাৰণটো হ'ল কি ব্লাডটো যাতে ওলাই যায় ব্লাডত ডিজিজ থাকে ব্লাডত ইম্পিউৰিটিজ থাকে এইটো মোৰ কথা নহয় মেডিকেল সায়েন্সৰ কথা আপুনি যদি মোক বিশ্বাস নকৰে এজন ডক্টৰৰ আপোনাৰ ঘৰৰ ওচৰত ডেফিনেটলি ডক্টৰ থাকিব তেওঁ খুদক যে ব্লাড খোৱাটো ভাল কথা নহয় বেয়া কথা তেওঁ ক'ব যে ব্লাড খাব নাপায় এইটো আপোনাৰ বেমাৰ হ'ব ব্লাড খালে আৰু আমাৰ ইছলাম ধৰ্মটো হাইজেনিক ৰিলিজন গতিকে আমাক ব্লাড খাব মনা কৰিছে আৰু সেইকাৰণে হালাল কৰি পেলাই খাব দিছে মুছৰি মাৰিলে ব্লাডটো ওলাই নাযায় বা একেকোবত যদি গোটেই ডিঙিটো কাটি দিয়া হয় তেতিয়া স্পাইনেল কৰ্ডডাল কাট খাই যায় কাট খোৱাৰ লগে লগে কাৰ্ডিয়াক এৰেষ্ট অৰ্থাৎ হাৰ্ট এটেক হৈ যায় আৰু লগে লগে হাৰ্ট পাম্পিং কৰা বন্ধ হৈ যায় আৰু ব্লাডটো ক্লট হৈ যায় ভিতৰতে জমি যায় আৰু বাহিৰলৈ ওলাই আহিব নোৱাৰে তো সেইকাৰণে ব্লাডত ডিজিজ থাকে কাৰণে ব্লাডটো উলিয়াই দিব লাগিব সেইকাৰণে আমি হালাল খাওঁ এতিয়া আপুনি নিজে চাওক চিন্তা কৰি চাওক যে আপুনি হালাল খাব লাগে নে নালাগে গম পালে হালাল বস্তুটো গোটেই মানৱ জাতিৰ কাৰণে গোটেই হিউমেনিটিৰ কাৰণে আৰু কোৰাণখন সেইকাৰণে মানৱ জাতিৰ কাৰণে লিখিছে কোৰাণখনত পঢ়িলে আপুনি গম পাব যে কোৰাণখন মানৱ জাতিৰ কাৰণে গতিকে এই কথাটো মুছলমানৰ কাৰণে আদেশ নহয় গোটেই বিশ্বৰ মানুহৰ কাৰণে হালাল খোৱাটো আদেশ হয় কোৰাণৰ ঠিক আছে আৰু আপুনি কোৰাণখন মানক বা নামানক হালাল খালে আপোনাৰ কাৰণে ভাল আপোনাৰ হেল্থৰ কাৰণে ভাল সো এইটো হ'ল পইণ্ট নম্বৰ 1 কিয় আমি হালাল খাওঁ বিকজ ব্লাডটো উলিয়াই দিব লাগে পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 হালাল কৰাৰ যোনটো পদ্ধতি আমাক শিকাইছে চুকা কটাৰী ইউজ কৰিবলৈ দিছে আৰু উইণ্ড পাইপডাল কাটিবলৈ দিছে আৰু এই স্পাইনেল কৰ্ডডাল কাটিব মনা কৰিছে বা তাত কষ্ট দিব মনা কৰিছে তাৰ কাৰণটো এইটোৱেই এটা টেষ্ট কৰা হৈছিল এটা লেবৰেটৰী টেষ্ট কৰা হৈছিল এজন বিখ্যাত চাইণ্টিষ্ট ডক্টৰ এজন আছিলে ভেটেৰিনেৰী ডক্টৰ তেখেত প্ৰফেচাৰ আছিলে জাৰ্মানীৰ বিৰাট বিখ্যাত এখন বিশ্ববিখ্যাত ভেটেৰিনেৰী ইউনিভাৰ্চিটি আছিলে জাৰ্মানীত এতিয়াও আছে সেইখন ইউনিভাৰ্চিটি তেখেত প্ৰফেচাৰ আছিলে আৰু তেখেতে 1974 পৰা 1978 লৈকে এটা এক্সপেৰিমেণ্ট কৰিছিলে কেইবাটাও ছাগলী আৰু আপোনাৰ ডুম্বা জাতীয় এনিমেলক হালাল কৰি পেলাই EEG টেষ্ট কৰিছিলে EEG ঠিক আছে EEG টেষ্টেৰে আমি আপোনাৰ ব্ৰেইনৰ যোনটো ইলেক্ট্ৰিকেল এক্টিভিটিবিলাক আমি ইভ্যালুৱেট কৰিব পাৰোঁ ঠিক আছে সো তেখেতে টেষ্ট কৰি গম পালে যে একচুৱেলি যিটো ইছলামিক হালাল আছে সেই মেথডত যদি আমি জন্তু এটা হালাল কৰোঁ তেতিয়াহ'লে জন্তুটোৱে পেইনটো নাপায় কষ্ট নাপায় তাক এক নম্বৰ কাৰণটো হ'ল কি যোনটো প্ৰথম আদেশ এখন চুকা কটাৰী যেতিয়া পটককৈ কাট খাই যায় প্ৰথম 3 ছেকেণ্ডৰ কাৰণে এইটো মই EEG যোনটো আউটকাম আছিলে EEG টেষ্টৰ যোনটো ৰিজাল্ট সেইটোৱে মই কৈ আছোঁ সেই ৰিজাল্টটোৱে কৈছে যে প্ৰথম 3 ছেকেণ্ড সময় ডুম্বাটোৱে বা চিপটোৱে বা ছাগলীটোৱে গমেই নাপায় যে কি হ'ল প্ৰথম 3 ছেকেণ্ড 3 ছেকেণ্ডত সেই ডুম্বাটো আনকনচিয়াছ হৈ যায় গতিকে ছেকেণ্ড 3 ছেকেণ্ডত ব্ৰেইনটো আকৌ গম নাপায় যে একচুৱেলি পেইনটো ফিলেই নকৰে ঠিক আছে টোটেল কিমান ছেকেণ্ড হ'ল 6 ছেকেণ্ড তাৰ পিছৰ ছেকেণ্ডত EEG ৰিপৰ্টত 0 লেভেল আহে 0 মানে হ'ল ন' পেইন ঠিক আছে সো এইটোৱে প্ৰমাণ কৰি দিলে তেওঁৰ এই বিখ্যাত এক্সপেৰিমেণ্টটোৱে যে ইছলামিক স্লটাৰ বা ইছলামিক পদ্ধতিত যি ধৰণে আমি হালাল কৰোঁ বা জাবিহা মেথড যাক কোৱা হয় সেইটো হ'ল বিৰাট ভাল এনিমেলটোৰ কাৰণেও আৰু হিউমেন বিঙৰ কাৰণেও 1 নম্বৰ টেষ্টটো ওলাই যায় 2 নম্বৰ এনিমেলটোৱে কষ্ট নাপায় জন্তুটোৱে কষ্ট নাপায় সেইকাৰণে হালাল কৰিব লাগে সো আপোনালোকে এতিয়া ভাবিব পাৰে যে যদি হালাল কৰিলে EEG ৰিপৰ্টত 0ই ওলায় পেইনলেছ ডেথহে দেখায় তেতিয়াহ'লে বাৰে বাৰে মুৰ্গীটোৱে বা খাচীটোৱে বা ডুম্বাটোৱে ভৰিখন ধৰফৰাই কিয় থকা দেখা যায় এবাৰ ৰিলেক্সেশ্যন হয় এবাৰ কণ্ট্ৰেকশ্যন কিয় হোৱা দেখা যায় ভৰিবিলাক তাৰ কাৰণটো এইটোৱে ব্লাডটো যেতিয়া ফ্ল' হয় পুছ কৰে ন হাৰ্টটোৱে পাম্প কৰে নহয় সেই পাম্প কৰা টাইমতে আপোনাৰ এবাৰ কণ্ট্ৰেকশ্যন হয় এবাৰ ৰিলেক্সেশ্যন হয় সেইকাৰণে ধৰফৰোৱা নিচিনা লাগে ভৰিবিলাক এবাৰ কোচ খাই যায় এবাৰ মেলি দিয়ে তো সেইটো কাৰণেহে এইটো দেখা যায় কিন্তু পেইন নহয় এজ পাৰ দ্য EEG টেষ্ট ঠিক আছে যোনটো কৰিছিলে আপোনাৰ জাৰ্মানীৰ সেই বিখ্যাত আপোনাৰ ভেটেৰিনেৰী ইনষ্টিটিউটখনত আৰু এইটো কৰিছিল ডক্টৰজনৰ নাম হ'ল আপোনাৰ উইলহেম স্কুলছ টাইপ কৰিব আপুনি গোটেই তেখেতৰ ডিটেইলছ মানে এই ৰিপৰ্টটো পাই যাব আপোনালোকে গম পালে তো হালালৰ এগেইনষ্টে বহুত মানুহে উৎপাত কৰা দেখা পোৱা যায় জাৰ্মানীটো এবাৰ উৎপাত কৰিছিলে এটা অৰ্গেনাইজেশ্যনে হালাল কৰিব নালাগে বুলি কেছ দিছিলে কিন্তু জাৰ্মানীৰ সুপ্ৰিম কোৰ্টে সেই কেছটো ক'লে মুছলমানৰ পক্ষত দিলে ৰায়দান আৰু ক'লে যে এই যিহেতু 1974 পৰা 1978 যিটো এটা এক্সপেৰিমেণ্ট হৈছিল আৰু তাৰ এক্সপেৰিমেণ্টত প্ৰমাণ কৰি থোৱা আছে যে হালাল কৰিলে এনিমেলটোৱে কষ্ট নাপায় গতিকে মুছলমানসকলে হালাল কৰি খাব পাৰিব গতিকে এই জাজমেণ্টটো 2002 জাজমেণ্ট আছিলে আৰু এইটো মুছলমানৰ পক্ষত আছিলে তো এই কাৰণে আমি হালাল কৰি খাওঁ এই কাৰণে মই ভাবোঁ আপুনিও হালাল খাব লাগে সকলো মানে হালাল কৰি খাব লাগে সো এইটো এক্সক্লুসিভ নহয় ইনক্লুসিভ কথা হয় জন্তুৰ কাৰণেও চিন্তা কৰিছো অকল মানুহৰ কাৰণে নহয় জন্তুটোৰ কথাও চিন্তা কৰিছো মানুহৰ কথাও চিন্তা কৰিছো দিস ইজ ইনক্লুসিভনেছ সব মানুহৰ কাৰণে সেইকাৰণে হালাল খাব লাগে দিস ইজ দ্য থিং
দিছ ইজ নট এক্সক্লুচিভনেছ, দিছ ইজ ইনক্লুচিভনেছ, বুজাইহে বুজিব। দ্বিতীয়তে ইছলাম সঁচাকৈ বিৰাট ইনক্লুচিভ হয়, চবকে লৈ পেলাই চলে। চবকে লৈ পেলাই চলিব হ'লে আপুনি কাষ্ট ছিষ্টেম, ৰেচিজম, ব্লেক হোৱাইট, ক'লা বগা, ঠিক আছে নাই, আৰব নন আৰব, এইবিলাক বাদ দিব লাগিব। আমাৰ কোৰাণত দিয়ে ষ্টেটমেণ্ট আছে, আল্লাহৰ ষ্টেটমেণ্ট আছে যে কোনো ৰেচিজম হ'ব নালাগিব, এটা ৰেচে আন ৰেচিজক ৰেচ এটা ঘিণ কৰিব নালাগিব, এটা ট্ৰাইবে এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীক ঘিণ কৰিব নালাগিব, এটা ট্ৰাইবে আন এটা ট্ৰাইবক ঘিণ কৰিব নোৱাৰিব ইছলামৰ মতে, ঠিক আছে। কাষ্ট ছিষ্টেম ইছলামত থাকিব নোৱাৰিব, ঠিক আছে। কিয়নো এইবিলাক বস্তু থাকিলে ইনক্লুচিভ হ'ব নোৱাৰে, চবেই মিলি থাকিব নোৱাৰে। ইছলামে এই চব বস্তু বেন কৰিছে যাতে আমি চবেই মিলি থাকিব পাৰোঁ, ইনক্লুচিভ হ'ব পাৰোঁ, ঠিক আছে। ইছলাম ইজ ওৱান অফ দ্য মষ্ট, ইনফেক্ট দি মষ্ট ইনক্লুচিভ ৰিলিজন অন দিছ প্লেনেট। কোনোবাই যদি ইয়াতকৈ বেলেগ ইনক্লুচিভ ৰিলিজন দেখাব পাৰে, আই উড লাভ টু ন' দেট, ঠিক আছে। এইটো হ'ল ইনক্লুচিভনেছৰ প্ৰমাণ। আপুনি কোৰাণখন খুলিলেই গম পাব। বাৰে বাৰে কোৰাণত মেনকাইণ্ডৰ কথা কৈছে, মানৱ জাতিৰ কথা কৈছে, বাৰে বাৰে ৰেচিষ্ট নহ'বলৈ কৈছে, কাষ্ট ছিষ্টেম নকৰিবলৈ কৈছে। কোৰাণে ইনক্লুচিভনেছৰ কথা কৈছে। দিছ ইজ কোৰাণ। এতিয়া আহিছোঁ সত্যৰঞ্জন বৰাই দিয়া 2 নম্বৰ পইণ্টটো, যোনটো পইণ্টৰ জৰিয়তে তেওঁ কৈছে যে মানে এক্সক্লুচিভনেছৰ বিষয়ে বুজাবলৈ গৈ যে কিয় মুছলমান মানুহে এক্সক্লুচিভ হৈ থাকে, সেইটো বুজাবলৈ গৈ তেওঁ 2 নম্বৰ এটা আৰ্গুমেণ্ট দিছে যে আমি খাতনা কিয় কৰাওঁ, সুন্নত কিয় কৰাওঁ। এতিয়া হয়তো বহুতে বুজি নাপাব পাৰে সুন্নত বা খাতনা মানে কি। ইংলিছত সুন্নত বা খাতনাক চাৰ্কামচিজন বুলি কোৱা হয়। খাতনা মানে হৈছে চাৰ্জিকেল ৰিমুভেল অফ দি ফ'ৰ স্কিন অফ দ্য পিনিছ। পিনিছটোৰ সন্মুখত যিখিনি স্কিন থাকে, পেপিউছ বুলিও কোৱা হয়, সেই টিপটোত থকা স্কিনখিনিক কেঁচিৰে কাটি পেলোৱা হয়, চাৰ্জিকেলি ৰিমুভ কৰি দিয়া হয়। সেই ৰিমুভ কৰা সেই বস্তুটোকে খাতনা কৰা বুলি কোৱা হয়, বা ইংলিছত চাৰ্কামচিজন বুলি কোৱা হয়। এতিয়া মই যিখিনি কথা ক'বলৈ গৈ আছোঁ মেডিকেল ছায়েন্সৰ, ঠিক আছে, সেইখিনি কথা শুনাৰ পিছত মোৰ ভাৱ হয় যে সত্যৰঞ্জন বৰাও হয়তো এবাৰ হ'লেও চিন্তা কৰিব যে তেওঁ খাতনা কৰি ল'ব লাগে ক'ৰবাত গৈ পেলাই, হস্পিটেল এখনত গৈ। কাৰণ আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্স আৰু বহুতো আছে, তাৰ লগতে ফ্ৰান্সৰ নেশ্যনেল এইডছ ৰিচাৰ্চ এজেঞ্চিয়ে, ঠিক আছে নাই, 2002 পৰা 2005ৰ ভিতৰত এটা ছাৰ্ভে কৰিছিলে। ছাৰ্ভে কৰিলে আৰু সেই ছাৰ্ভেটোৰ যেতিয়া ৰিজাল্টটো দিয়ে, তাত আমাৰ ইণ্ডিয়ান অফিচিয়েলছো আপোনাৰ উপস্থিত আছিলে। আৰু সেই ছাৰ্ভেটোত যেতিয়া ৰিপৰ্টটো দিয়ে, তাত কয় যে খাতনা কৰিলে বা চাৰ্কামচিজন কৰিলে এইডছ নহয়, বা প্ৰায় এইডছ নোহোৱাৰ নিচিনা হৈ যায়। HIV পজিটিভ মানুহৰ মানে HIV ৰোগটো মানুহৰ নোহোৱা নিচিনা হৈ যায়। পিনাইল কেঞ্চাৰ মানুহৰ অলমষ্ট নোহোৱা নিচিনা, 0 হৈ যায়। তাৰপিছত আপোনাৰ ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন অলমষ্ট 0 হৈ যায়, প্ৰায় নোহোৱা নিচিনা হৈ যায়। ইমানখিনি বেনিফিটছ থকাৰ পিছত কোন মানুহে বাৰু খাতনা কৰিব নিবিচাৰিব? যদি মানে এবাৰ চিন্তা কৰি চাই যে এইটো বেনিফিচিয়েল হয় নে নহয়। ইছলামত আছে সেই বুলি নহয়, মেডিকেল ছায়েন্সে কৈছে সেই বুলিহে চিন্তা কৰিব কৈছোঁ মই সত্যৰঞ্জন বৰাকো, ঠিক আছে। যদি এইডছ কমাই দিব পাৰে বা এইডছ নোহোৱা কৰি দিব পাৰে খাতনা কৰাই পেলাই, বা পিনাইল কেঞ্চাৰ নাইকিয়া কৰিব পাৰে, বা আপোনাৰ ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনবিলাক নাইকিয়া কৰিব পাৰে, বা ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ STDs সেইবিলাক প্ৰায় 0 নিচিনা হৈ যায়, তেতিয়াহ'লে খাতনা কৰোৱাত প্ৰব্লেমটো কি? আৰু এইটো মোৰ কথা নহয়, মেডিকেল ছায়েন্সৰ কথা। আৰু আপোনাৰ সন্মুখত এইটো আৰ্টিকেল আছে, টাইমছ অফ ইণ্ডিয়াৰ এই হেৰিটো দিছিলে, আপোনাৰ এই ৰিপৰ্টটো, যোনটো আপোনাৰ ফ্ৰান্সৰ নেশ্যনেল এইডছ ৰিচাৰ্চ এজেঞ্চিয়ে পাব্লিছ কৰা এই ৰিপৰ্টটো এয়া আপোনাৰ সন্মুখত টাইমছ অফ ইণ্ডিয়াত ওলাই আছে। তাত কৈছে যে খাতনা কৰাটো ভাল কাম, খাতনা কৰাব লাগে। আৰু এইকাৰণে আমাৰ ভাৰতবৰ্ষত এই খাতনাটো কম্পালচৰি কৰা নাই। এই আৰ্টিকেলটো লিখিছে বিকজ যিহেতু এই খাতনা বস্তুটো অকল মুছলমানৰ লগত জড়িত, হয়তো এইটো এটা কমিউনেল ইছ্যু টাইপ হৈ যাব পাৰে। সেইকাৰণেহে গভৰ্ণমেণ্টে বা এই নিউজটো এই ৰিপৰ্টটো যেতিয়া ওলাইছিল, সেই সময়ৰ গভৰ্ণমেণ্টে এই বস্তুটোত চাইলেণ্ট থাকিলে বা সাহস নকৰিলে গোটেই ভাৰতবৰ্ষতে এইটো অফিচিয়েলি খাতনাটো কম্পালচৰি কৰাবৰ কাৰণে। এই ৰিপৰ্টটো পঢ়িলে আপুনি সেইটোৱে বুজি পাব, বা আমি সেইটোৱে বুজিছোঁ। চ' খাতনা বস্তুটো খুব দৰকাৰী বস্তু। এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনোবাই ভাবে খাতনা কৰোঁ বুলি, কৰিব পাৰে। খাতনা কৰাটো ভাল বস্তু। আৰু সত্যৰঞ্জন ডাঙৰীয়াও যদি ভাবে, তেওঁ এতিয়াও কৰিব পাৰে। খাতনা কৰাবৰ কাৰণে বিশেষ তেনেকুৱা এজ নাই, হি ইজ ষ্টিল য়াং, তো তেওঁ গৈ পেলাই খাতনা কৰাই ল'ব পাৰে। চ' এইটো আছিলে আপোনাৰ খাতনাৰ ওপৰত, বা সুন্নত বুলি যাক কোৱা হয়, ইংলিছত চাৰ্কামচিজন বুলি কয়, ঠিক আছে। চ' দিছ ইজ এবাউট খাতনা।
তো এইটো কোনো এক্সক্লুসিভ নহয়, এইটো গোটেই হিউম্যান বিঙৰ কাৰণে আৰু সবেই কৰিলে ভাল। ইট ইজ অল এবাউট ইনক্লুসিভনেছ। ইছলাম ইজ অল এবাউট ইনক্লুসিভনেছ। তো এইটো হ'ল তেখেতৰ চেপ্টাৰ 1ৰ এটা থুলমূল এনালিচিছ। ঠিক আছে, বাকী এইটো চেপ্টাৰটো আপোনালোকে পঢ়িলে গম পাই যাব তেখেতে কেনেকুৱা ধৰণৰ চেপ্টাৰ লিখিছে, কি লিখিব পাৰে। চ' দিছ ইজ হিজ চেপ্টাৰ 1। চেপ্টাৰ 2টোৰ নাম হৈছে আপোনাৰ আত্মসমালোচনাৰ কেইটিমান স্তৱক। ঠিক আছে, তেওঁ আত্মসমালোচনা কৰিছে, তেখেতে কিছুমান চিন্তা কৰিছে, সেইবিলাক তেখেতে ইয়াত লিখিছে যে এখন আৰু কিছুমান প্ৰশ্ন তেখেতক আমনি কৰি থাকে, যেনে এখন দেশ বা এখন ছ'চাইটি কেনেকৈ চলিব লাগে, কেনেকৈ কৰিলে ভাল হ'ব, এইবিলাক তেখেতে বহুত চিন্তা কৰে, মানে এইবিলাক কথা তেওঁ লিখিছে। আৰু তাৰপিছত তেওঁ লিখিছে যে আটাইতকৈ মানে বেয়া ধৰ্ম বা বেয়া মানুহ যিখিনি আছে সেইখিনি মুছলমান মানুহে হ'ব লাগিব, কাৰণ কি কোৰাণে কৈছে ন, কোৰাণখন এখন মানে সন্ত্ৰাসবাদীৰে ভৰা যদি ধৰ্ম আছে, এইটো আমাৰ মুছলমান ধৰ্মটোৱে, ইছলাম ধৰ্মটোৱে সন্ত্ৰাসবাদী বেছি। তেওঁ প্ৰশ্ন কৰিছে জিহাদ মানে কি, তেওঁ প্ৰশ্ন কৰিছে লাভ জিহাদ মানে কি, তেওঁ প্ৰশ্ন কৰিছে ইমান টেৰৰিষ্ট কিয়। চেপ্টাৰ 2টোত এইখিনি প্ৰশ্ন তেওঁ উত্থাপন কৰিছে, গতিকে তাৰ উত্তৰবিলাক মই এফালৰ পৰা দি যাম। চ' লেটছ ষ্টাৰ্ট উইথ হিজ ফাৰ্ষ্ট প্ৰশ্ন যে আজি মুছলমানৰ প্ৰতি ইমান ভয় কিয়। তেওঁ প্ৰশ্ন, মুছলমানৰ প্ৰতি কোনো ভয় নাই একচুৱেলি মানুহৰ, যোনবিলাকে জানে মুছলমানক কেতিয়াও ভয় নকৰে, খুব ভালহে পায় মুছলমানৰ বিষয়ে জানিলে, বিকজ মুছলমানবিলাক ওৱান অফ দ্য মষ্ট লিবাৰেল পিপুল অন দ্য প্লেনেট। ঠিক আছে, চ' এইটো হ'ল প্ৰথম কথা। এতিয়া য়েছ, কিছুমান মানুহে মুছলমানক ভয় কৰে, কিয় কৰে, বিকজ অফ মিডিয়া আৰু বিকজ অফ কিতাপ লাইক দিছ। এনেকুৱা ধৰণৰ কিতাপবিলাকে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে। যেতিয়া ভুলকৈ কিছুমান কথা লিখা হ'ব, এইখন কিতাপ যেতিয়া পঢ়িব মানুহে মুছলমানক ভয় কৰিব। আজি কি হৈছে, গোটেই পৃথিৱীত মিডিয়াই মুছলমানৰ এগেইনষ্টে কথা কৈ থাকে খালি। ঠিক আছে, কিন্তু যোনবিলাক আমি তথ্য পাওঁ, যোনবিলাক গভৰ্ণমেণ্ট ৰিপৰ্ট পাওঁ, ঠিক আছে, তাৰ পৰা আমি সেই গভৰ্ণমেণ্ট ৰিপৰ্টবিলাক পঢ়িলে আমি বুজি পাওঁ যে একচুৱেলি গোটেই পিকচাৰখন, গোটেই কথাবিলাক বেলেগ। টিভিত দেখুওৱা কথাবিলাক বেলেগ আৰু ৰিয়েলিটিত কথাবিলাক বেলেগ। ঠিক আছে নাই, এইখন কিতাপত লিখা কথাবিলাক বেলেগ, কিন্তু ৰিয়েলিটিত যিবিলাক কোৰাণত কথা আছে সেইবিলাক হ'ল বেলেগ, এইখন কিতাপত থকা কথাবিলাক বেলেগ, এই দুখনত থকা কথাবিলাক নিমিলে। ঠিক আছে, চ' এতিয়া প্ৰথম প্ৰশ্নটো আপোনালোকে গম পালে যে মুছলমানক কিয় ভয় কৰে, বিকজ অফ ইছলামোফোবিয়া। এইবিলাক ক্ৰিয়েট কৰা হৈছে, প্ৰপগেণ্ডা ক্ৰিয়েট কৰা হৈছে, আৰু ইয়াৰ কাৰণে পইচা খৰচ কৰে। ইয়াৰ কাৰণে মিলিয়নছ এণ্ড মিলিয়নছ অফ ৰুপিজ খৰচ কৰা হয়। ইয়াৰ প্ৰমাণ এইটো আমেৰিকাত কৰা হয়, বেলেগ জেগাতো কৰা হয়। ইয়াৰ প্ৰমাণ আমেৰিকাৰ অৰ্গেনাইজেশ্যনে, খ্ৰীষ্টিয়ান অৰ্গেনাইজেশ্যনে এইটো দিছে যে ইছলামোফোবিয়া বা ইছলামক ভয় কৰিবৰ কাৰণে, মুছলমানক ভয় কৰিবৰ কাৰণে ফাণ্ডিং চলে, পইচা দি পেলাই ক্ৰিয়েট কৰা হয়, মিডিয়া কিনা হয়, মিডিয়াক এংকাৰবিলাক ব্যৱহাৰ কৰা হয় এণ্টি ইছলামিক কথা ক'বৰ কাৰণে, তাত পেনেল ডিছকাশ্যনত পেনেলিষ্টবিলাকক কিনা হয়, পইচা দিয়া হয় এণ্টি ইছলামিক কথা ক'বৰ কাৰণে, আৰু এইবিলাক প্ৰমাণ কৰি থৈছে আমেৰিকান অৰ্গেনাইজেশ্যনে। আৰু প্ৰত্যেকটো ৰেফাৰেঞ্চ আপুনি মোৰ তলত ডেছক্ৰিপশ্যনত, ভিডিঅ'টো চাই আহি ডেছক্ৰিপশ্যনত যাব, পুৰা ৰেফাৰেঞ্চবিলাক পাই যাব যে মই কথাবিলাক ক'ৰ পৰা কৈ আছোঁ। অথেণ্টিক ৰেফাৰেঞ্চ, গভৰ্ণমেণ্ট ৰিপৰ্টছ, তাৰপিছত আপোনাৰ থিংক টেংকবিলাকৰ, আমেৰিকান অৰ্গেনাইজেশ্যনবিলাকৰ ৰিপৰ্ট চব পাই যাব আপোনালোকে। চ' ভিডিঅ'টো চাই উঠি মোৰ ডেছক্ৰিপশ্যনত যাবলৈ নাপাহৰিব, তাত আপুনি লিংকবিলাক ক্লিক কৰিব, প্ৰমাণবিলাক পাব। চ' মুছলমানক ভয় কিয় কৰে, বিকজ ভয় ক্ৰিয়েট কৰা হৈছে পে' কৰি পেলাই পইচাৰ জৰিয়তে। তাৰপিছত হৈছে লাভ জিহাদ। প্ৰথমতে জিহাদ মানে কি, তেওঁ জিহাদ কি, তো মই তেওঁলোকক বুজাই দিওঁ, নাজানে জিহাদ মানে কি, আৰু কিতাপ লিখিব লাগিছে এইখন। জিহাদ মানে হ'ল ষ্ট্ৰাগল কৰা। ঠিক আছে, জিহাদৰ জৰিয়তে আমি চবতকৈ ভাল জিহাদ আল্লাই কি কৈছে, প্ৰফেট মহম্মদ পিছ বি আপন আমাক কি কৈছে, ভাল জিহাদ হৈছে আমি নিজকে শুধৰোৱা, নিজকে ভাল কৰা, নিজকে ভাল মানুহ কৰা। সেইটো হ'ল 1 নম্বৰ জিহাদ, 1 নম্বৰ ভাল জিহাদ। আৰু জিহাদ সদায় পজিটিভ চেঞ্চত কৰা হৈছে। ঠিক আছে নাই, আমি দেশখন ভাল কৰিবৰ কাৰণে যিটো কষ্ট কৰোঁ সেইটোক জিহাদ বুলি কয়। ঠিক আছে নাই, আমি ছ'চাইটিখন ভাল কৰিবৰ কাৰণে যি কষ্ট কৰোঁ তাক জিহাদ বুলি কওঁ। যেনেকৈ আমি এতিয়া ভাৰতবৰ্ষত আপোনাৰ এটা অভিযান চলাই আছোঁ, এইটো হ'ল আপোনাৰ স্বচ্ছ ভাৰত অভিযান, অৰ্থাৎ ভাৰতখন নিকা কৰিবলৈ, ভাৰতখন চাফা কৰিবলৈ যিটো অভিযান, সেইটো জিহাদ হয়। আমি কষ্ট কৰিলেহে, আমি জিহাদ কৰিলে ভাৰতখন চাফা হ'ব। ঠিক আছে নাই, চ' জিহাদ সদায় পজিটিভ চেঞ্চত কৰা হৈছে। ইয়াৰ ওপৰত ব্ৰিটানিকাৰ ধুনীয়া ধুনীয়া আৰ্টিকেল আছে, ব্ৰিটানিকা, ইমান বিখ্যাত ব্ৰিটানিকা, এনচাইক্লোপিডিয়া ব্ৰিটানিকা। তাত তেওঁলোকে কৈছে যে ভালটো প্ৰমোট কৰিবলৈ আৰু বেয়াটো বন্ধ কৰিবলৈ যিটো কাৰ্য কৰা হয় সেইটোকে জিহাদ বুলি কোৱা হয়। তো দিছ ইজ জিহাদ। চ' আই হোপ জিহাদৰ অৰ্থটো আপোনাৰ সত্যৰঞ্জন ডাঙৰীয়াই বুজি পালে, লগতে আৰু
যিসকলে এই শব্দটো অৰ্থ নাজানে মই আজি বুজাই দিলোঁ আৰু লগতে মই এনচাইক্লোপিডিয়া ব্ৰিটানিকাৰো উদাহৰণ দিলোঁ এতিয়া আহিছোঁ লাভ জিহাদ বস্তুটো একচুৱেলি 2007 পৰা আৰম্ভ হৈছিলে 2007 পৰা কেৰালাৰ পৰা আৰম্ভ হৈছিলে কেৰালা তামিলনাডু সেইটো চাইডৰ পৰা আৰম্ভ হৈছিলে আৰু মিডিয়াত এই প্ৰপগেণ্ডাটো এইটো এটা প্ৰপগেণ্ডা দেই মিছা অপবাদ এটা 2007 পৰা আৰম্ভ হয় 2009 মিডিয়াত অহা আৰম্ভ কৰে ঠিক আছে সো এইটো খুব ধুনীয়াকৈ প্ল্যান কৰিছিল কিন্তু প্ল্যানটো ফেইল হ'ল কিন্তু এতিয়াও সত্যৰঞ্জনৰ নিচিনা মানুহে এই কিতাপত লিখি পেলাই মানুহৰ মাজত প্ৰচাৰ কৰি থাকে জনাৰ পিছতো কি জানা যে এই লাভ জিহাদ বুলি যোনটো অপবাদ এইটো মিছা বুলি আমাৰ কোৰ্টেই কৈছে লগতে আমাৰ মোদীজীৰ যোনটো গভৰ্ণমেণ্ট তেখেতৰ গভৰ্ণমেণ্টৰ হোম মিনিষ্ট্ৰীৰ তৰফৰ পৰা পাৰ্লামেণ্টত কৈছে যে লাভ জিহাদ বস্তুটো নাই লাভ জিহাদৰ কোনো প্ৰমাণ নাই লাভ জিহাদ মিছা এইটো মোৰ কথা নহয় বা আপোনালোকৰ সন্মুখত ওলাই থকা আৰ্টিকেল যিবিলাক দেখিছে আপোনাৰ দ্য টেলিগ্ৰাফ বা ANI এইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা নহয় যে লাভ জিহাদ নাই এই লাভ জিহাদ নাই বুলি তেওঁলোকে ক'ৰ পৰা গম পাইছে কাৰণ কোৰ্টে কৈছে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ অৰ্থাৎ মোদীজীৰ মিনিষ্টাৰে কৈছে যে লাভ জিহাদ নাইকিয়া আৰু এইটো এটা ৰিটেন আনচাৰ দিছিলে এটা মানে ৰিটেন কুৱেশ্যনৰ আনচাৰ দিছিলে পাৰ্লামেণ্টত যে লাভ জিহাদ নাইকিয়া চ' লাভ জিহাদ নাইকিয়া ইটছ এ হোক্স ঠিক আছে না আৰু সেই হোক্সটো লৈ সেই মিছা কথা লৈ পেলাই এই কিতাপখন লিখা হৈছে আৰু কিতাপখন 150 টকাত বিক্ৰী কৰা হৈছে এই মিছা কথা লিখি পেলাই কিতাপখন 150 টকাত বিক্ৰী কৰিছে এখন কিতাপৰ দাম খুব বেছি 25 টকা হ'ব লাগিছিল বিকজ ইয়াত 100 কিমানটা পাত আছে আৰু তেখেতে অকণমান কষ্ট কৰিছে সত্যৰঞ্জন বৰা ডাঙৰীয়ে গতিকে 25 টকা তেওঁ নিশ্চয় পাব লাগে কিন্তু 150 টকা এখন কিতাপ নহয় এখন সস্তীয়া কিতাপ এখন 150 টকাও সস্তা বাৰু কিন্তু এখন খুব বেছি 25 টকীয়া কিতাপ হ'ব লাগিছিলে তেওঁ ইয়াত মিছা অপবাদবিলাকো মানে যোনবিলাক গভৰ্ণমেণ্টে কৈছে মিছা সেইবিলাকো ইয়াত লিখিছে লাভ জিহাদ নাই প্ৰথম কথা তাৰপিছত তেওঁ লিখিছে সন্ত্ৰাসবাদ কিয় সন্ত্ৰাসবাদৰ মূল কাৰণেই কোৰাণ বোলে ঠিক আছে চ' মই কৈ থওঁ যে সন্ত্ৰাসবাদ বুজিবৰ কাৰণে আপোনালোকে গোটেই পৃথিৱীখন আপুনি অলপ বুজিব চেষ্টা কৰিব লাগিব আৰু যিমান দূৰ মই বুজো তেখেতৰ ইমান ক্ষমতা নাই গোটেই পৃথিৱীখন বুজাটো আপোনালোকে হয়তো বহুতেই জানে যে লাষ্ট 20 ইয়াৰ্ছত সবতকৈ বেছি যদি বম্বিং কৰিছে বেলেগ কাণ্ট্ৰিৰ ওপৰত সেইখন হ'ল আমেৰিকাই সবতকৈ পৃথিৱীৰ বহু কাণ্ট্ৰিত বম্বিং কৰিছে বেৰাক ওবামাৰ টাইমত বেৰাক ওবামাৰ যোনটো অন্তিম বছৰ আছিল লাষ্ট ইয়াৰ অফ বেৰাক ওবামা এজ এ প্ৰেচিডেণ্ট সেই বছৰতে বেৰাক ওবামাৰ পাৰ্মিশ্যনত 27,000 বম্বিং কৰা হৈছিলে 7খন কাণ্ট্ৰিত যেনে চিৰিয়া পেলেষ্টাইন আফগানিস্তান ইৰাক ইৰাণ সোমালিয়া এক্সেট্ৰা আৰু কিমান থাউজেণ্ড বম্বিং 20,000 বম্বিং ধেমালি কথা নহয় 27 এইটো আপোনাৰ কিবা ফুড পেকেট বা খাদ্যৰ পেকেট নহয় যে ওপৰত পেলাই দিছে মানে বুটলি পেলাই খাব বম্বিং কৰা মানে এখন গাঁও এখন চহৰ নষ্ট হৈ যায় কোনে কৰিছে বেৰাক ওবামা কিমান থাউজেণ্ড বম্বিং 27,000 বম্বিং আপুনি জানে বেৰাক ওবামাক পিচ প্ৰাইজ নোবেল প্ৰাইজ ফৰ পিচ দিয়া আছে নোবেল প্ৰাইজৰ অৱস্থা আজিকালি সেইটো 27,000 বম্বিং কৰিব কাণ্ট্ৰিবিলাকত মুছলিম কাণ্ট্ৰিত ঠিক আছে নাই আৰু সেই মানুহজনক আপোনাৰ নোবেল প্ৰাইজ ফৰ পিচ দিছে তাৰপিছত ইমানখিনি বম্বিং কৰাৰ পিছত যেতিয়া সেই মুছলমান কাণ্ট্ৰিৰ মানুহে তাৰ এগেইনষ্টে প্ৰটেষ্ট কৰিব বা হাতত অস্ত্ৰ উঠাই ল'ব ঠিক আছে নাই আৰু তেতিয়া সেই মানুহখিনি কি ক'ব বোলে এয়া টেৰৰিষ্ট তোমালোকে মাৰি আছা লাখ লাখ মানুহ তোমাৰ এগেইনষ্টে যে কোনোবাই মাত মাতিব বা উঠিব তেতিয়া তুমি সেই মানুহজনক ক'বা টেৰৰিষ্ট আৰু লিষ্ট বনাব টেৰৰিষ্টৰ এয়া আমেৰিকাই অকলে ইৰাকত 24,000 বম্বিং কৰিছে 24,000 অকলে ইৰাকত কেনেকুৱা এখন কাণ্ট্ৰি হ'ব আমেৰিকা আপুনি চিন্তা কৰক ডনাল্ড ট্ৰাম্পৰ আণ্ডাৰত যোৱা বছৰ 2019 আফগানিস্তানত 7,000 বম্বিং কৰিছে বম্বিং বস্তুটো কিয় চকলেট নেকি মৰ্টন নেকি যে পেলাই দিব মানুহে বুটলি খাব 7,000 বম্বিং কৰা যে নট এ জোক তাৰপিছত আপুনি ক'ব আফগানিস্তান এইবিলাক টেৰৰিষ্ট যেতিয়া তেওঁলোকে প্ৰটেষ্ট কৰিব আপোনালোকৰ এগেইনষ্টে তেতিয়া আপোনালোকে তেওঁলোকক টেৰৰিষ্ট বনাব মই কোৱা নাই যে মুছলমানৰ মাজত টেৰৰিষ্ট নাই মই কোৱা নাই যে IS টেৰৰিষ্ট নহয় IS টেৰৰিষ্ট হয় প্ৰত্যেকজন মুছলমানে কয় প্ৰত্যেকজন মুছলমান স্কলাৰে ডিফেন্স এক্সপাৰ্টে যিমান এক্সপাৰ্টে সবেই কৈছে যে IS আপোনাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হয় কিন্তু আমেৰিকা কি হয় 27,000 বম্বিং 7,000 বম্বিং এইবিলাক কি হয় হিৰোশ্বিমা নাগাচাকি এটম বম্বিং এইবিলাক কি আছিলে তাৰপিছত হিটলাৰ কি আছিলে আপোনাৰ মিলিয়নছ অফ জুজ মাৰি পেলাইছিলে জু সম্প্ৰদায়ৰ লোকবিলাকক তেওঁ মাৰি পেলাইছিল মিলিয়নছ অফ জুজ মাৰি পেলাইছিল তেখেত ভাল মানুহ আছিল নেকি মাৰাটো ভাল কথা নেকি মানুহক কথা নাই বতৰা নাই ইন'চেণ্ট হিউমেন বিঙক গেছ চেম্বাৰত ভৰাই পেলাই তেওঁ মাৰি পেলাইছিলে হিটলাৰটো মুছলমান নহয়
ডনাল্ড ট্ৰাম্পটো মুছলমান নহয়, বাৰাক ওবামাটো মুছলমান নহয়। ডাবল ষ্টেণ্ডাৰ্ড কিয়? যেনেকৈ মই ক'ব পাৰোঁ যে 27,000 বম্বিং কৰাটো বেয়া, ঠিক তেনেকৈ মই একেটা সময়তে মই কৈছোঁ যে ISISও টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হয়। তো এইটো কথা মনত ৰখাটো দৰকাৰী। এইটো হ'ল যে সন্ত্ৰাসবাদ একচুৱেলি কোনে কৰি আছে? সন্ত্ৰাসবাদ নিঃসন্দেহে আমেৰিকাই কৰি আছে, নিঃসন্দেহে। আৰু তাৰ এগেইনষ্টে কোনোবাই মাত পাতিলে সেই মানুহজনক টেৰৰিষ্ট কৰি দিয়া হয়। দিছ ইজ দ্য ফেক্ট এণ্ড দিছ ইজ দ্য ৰিয়েলিটি এবাউট সন্ত্ৰাসবাদ। ঠিক আছে, মুছলমান সন্ত্ৰাসবাদ। আৰু আপুনি যদি আমাৰ ইণ্ডিয়াকে লওঁ, ইণ্ডিয়াৰ যদি আপোনালোকে প্ৰিজন ষ্টেটিষ্টিক্স চায়, ঠিক আছে, আমাৰ ইণ্ডিয়াত প্ৰায় 4 লাখমান জেলত প্ৰিজনাৰ্ছ আছে, কেইদি আছে। ঠিক আছে, তাৰে কিছুমান আপোনাৰ হ'ল যাৰ আণ্ডাৰ ট্ৰায়েলত আছে, অৰ্থাৎ তেওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যন আৰু কেছ চলি আছে, এতিয়ালৈকে তেওঁলোক দোষী হয় নে নহয় তাৰ কোনো ৰিজাল্ট অহা নাই, জাজমেণ্ট দিয়া নাই। তাৰপিছত কিছুমান আছে আপোনাৰ ডিটেইনিজ লাইক পলিটিকেল প্ৰিজনাৰ্ছ কিছুমান আছে, এইবিলাক সোমাই থোৱা আছে। কিছুমান আছে আপোনাৰ কনভিক্ট, যাৰ ৰায়দান হৈ গ'ল, যাক দোষী বুলি ৰায়দান কৰা হৈ গ'ল, দোষী বুলি কোৱা হৈ গ'ল, কনভিক্ট আছে। আপুনি শুনিলে আচৰিত হ'ব, এই যে বাৰে বাৰে মুছলমান বেয়া, মুছলমান বেয়া, মুছলমান বেয়া কৈ থাকিব, কৈ যে থাকে মানুহবিলাকে, তেওঁলোকে এইটো ভালকৈ জানে যে মুছলমান যিমান জেলত থকা মুছলমান মানুহ আছে, কনভিক্ট আছে, মুছলমান 1 নম্বৰ পজিশ্যন নাইকিয়া। এটা ছাৰ্ভে কৰিছিল 2014ত যে কোনটো ধৰ্মৰ মানুহে ভাৰতত বেছিকৈ ক্ৰাইম কৰে, আৰু পাৰ মিলিয়ন বেছিছত যে চালে প্ৰত্যেকটো মিলিয়নত আটাইতকৈ বেছি ক্ৰাইম কৰা ধৰ্মৰ লোক কোন, সেই ৰিপৰ্টটোৰ মতে, আৰু সেইটো হ'ল আপোনাৰ 2014ৰ আপোনাৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ, আমাৰ যোনটো মিনিষ্ট্ৰি অফ হোম মিনিষ্ট্ৰি, এইটো আপোনাৰ এটা অৰ্গেনাইজেশ্যনে তেওঁলোকে দিয়া ৰিপৰ্ট। সেই ৰিপৰ্টটোৰ মতে আমি গম পাইছোঁ যে 1 নম্বৰত আছে আপোনাৰ শিখ। চ' নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ মতে পাৰ মিলিয়ন শিখবিলাকৰ ভিতৰত 840 শিখে ক্ৰাইম কৰে। নাম্বাৰ 1 পজিশ্যন আছে শিখ সম্প্ৰদায়ৰ লোক। নাম্বাৰ 2 পজিশ্যনত আছে আপোনাৰ খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ লোক। প্ৰত্যেক মিলিয়নত 601জন খ্ৰীষ্টিয়ানে অপৰাধী। ঠিক আছে, শিখৰ কিমান আছিলে? 840জন অপৰাধী প্ৰত্যেক মিলিয়নৰ ভিতৰত। তাৰপিছত 3 নম্বৰত আছে আপোনাৰ মুছলমান 477 পাৰ মিলিয়নত, আৰু 4th নম্বৰত আছে আপোনাৰ হিন্দু 307। অৰ্থাৎ মুছলমান আৰু হিন্দু 3rd আৰু 4thত আছে। 1 নম্বৰ আৰু 2 নম্বৰত শিখ আৰু খ্ৰীষ্টিয়ান আছে। যোনটো ধৰ্ম নাই 1 নম্বৰত, সেইটোলৈ আপোনালোকে হৈচৈ কৰি আছে। আৰু আপুনি শুনিলে আচৰিত হ'ব, যিকেইটা কনভিক্ট আছে মুছলমানৰ ভিতৰত, 2018ৰ কথা এটা কওঁ, এতিয়া 2014 আছিলে, 2018ৰ যোনটো ৰিপৰ্ট নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰে, সেইটো শুনিলে আপুনি আচৰিত হ'ব যে টোটেল আপোনাৰ প্ৰিজনাৰ্ছৰ ভিতৰত আপোনাৰ হিন্দু সম্প্ৰদায়ৰ লোক আছে আপোনাৰ 1,01,216 জন। বাকী হিন্দু সম্প্ৰদায় হিন্দু বহুত আছে, তাৰ মানে হিন্দু পপুলেশ্যন বহুত, গতিকে প্ৰিজনৰ পপুলেশ্যনো বহুত। ঠিক আছে, সেইবুলি হিন্দুৰ সকলৰ আপোনাৰ যি ক্ৰাইম পাৰ মিলিয়ন যদি চাওঁ, তেতিয়াহ'লে আপুনি নাম্বাৰ 4th পজিশ্যনতে হিন্দুসকল আছে। কিন্তু যিহেতু ভাৰতৰ পপুলেশ্যন বেছি, গতিকে আপোনাৰ জেলৰ ভিতৰত পপুলেশ্যন 1 লাখ প্লাছ। মুছলমানৰ আছে মাত্ৰ 24,000 কনভিক্ট। 24,000, ইমান কোটি কোটি মুছলমানৰ ভিতৰত 24,000 কনভিক্ট আছে। সেইটো লৈ পেলাই ইমান হুলস্থুল কৰিবলৈ কিয় লাগে? আৰু জানেনে, বহুতে কয় 24,000 নাথাকিলে, বহুত এক্সপাৰ্টে কয় 24,000 মুছলমান এইকাৰণে আছে কাৰণ দৰিদ্ৰতা বহুত মুছলমানৰ মাজত বেছি। তেতিয়া সেই চুৰ কৰে, পকেটমাৰ হয়, হেন হয়, তেন হয়, ভীষণ বদমাচি কৰে, ক্ৰাইম কৰে। এই কাৰণে মুছলমানে গৈ পেলাই জেলত সোমাইগৈ। আৰু কিছুমানে কেছ খেলিবৰ কাৰণে পইচা নাই কাৰণে আপোনাৰ জেলত বেছি মুছলমান আপুনি দেখা পাব, থানাই জেলে। ঠিক আছে, কিন্তু তথাপিও মাত্ৰ গোটেই ভাৰতবৰ্ষত যিমান জেল আছে, সব জেলৰ যিমান কনভিক্ট আছে, গোটেইবিলাকৰ ভিতৰত মাত্ৰ কিমান আছে? 24,000 মুছলিম জেলত। সেইটো লৈ পেলাই আমাক হৈচৈ কৰি থাকে মুছলিম অপৰাধী। আৰু মুছলিম অপৰাধী চবতকৈ ইমান কম, 24,000 মাত্ৰ। ঠিক আছে, তাকো 3rd পজিশ্যন আছে আপোনাৰ পাৰ বিলিয়ন বেচিছ যোনটো ৰেংক কৰা হৈছে। 1 নম্বৰত শিখ, নাম্বাৰ 2ত হ'ল ছেকেণ্ড ক্ৰাইম কৰা যোনটো কমিউনিটিৰ কথা কৈছে, সেইটো হ'ল খ্ৰীষ্টিয়ানিটি, 3rdত মুছলিম আৰু 4thত হিন্দুইজম। তো গম পালেই নহয়। আৰু এইবিলাক কথা আপোনাৰ সত্যৰঞ্জন বৰাই তেখেতৰ কলংকিত কথাবোৰ বুলি কিতাপখন লিখিছে। দিছ ইজ হিজ মানে ৰিচাৰ্চ অন আপোনাৰ ক্ৰাইমছ, মানে প্ৰিজন ষ্টেটিষ্টিক্স চবৰ কাৰণে এভেইলেবল থাকে, পাব্লিকৰ কাৰণে এভেইলেবল থাকে, সেইখনো তেওঁ ডাউনলোড কৰিলে পঢ়িব পৰা নাই। তো আপোনালোকৰ সন্মুখত এতিয়া যিকেইটা আপোনালোকে দেখিলে, এয়া গোটেইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিপৰ্ট হয়, মোৰ পাৰ্চনেল ৰিপৰ্ট নহয়, বা কোনোবা নিউজ পেপাৰ বা টেলিভিজন মিডিয়াৰ ব্যক্তিগত আৰ্টিকেল নহয়, এয়া গভৰ্ণমেণ্টে দিয়া আৰ্টিকেল। গতিকে মই আপোনালোকৰ ওচৰত আগবঢ়ালোঁ।
তো ইয়াৰ পৰাই বুজি পালে যে একচুৱেলি ইছলামৰ বা মুছলিম মানুহখিনিৰ ক্ৰাইম ৰেট বহুত কম, ঠিক আছে। টেৰৰিজমটো কোনোবা বেলেগেহে কৰি আছে, তাক ৰিটেলিয়েট কৰোঁতে মুছলমানক টেৰৰিষ্ট বুলি কোৱা হৈছে, ঠিক আছে। তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ প্ৰেজেণ্ট ষ্টেটিষ্টিক্স চাওঁতে আমি গম পালোঁ যে মুছলমান মাত্ৰ 24,000 কনভিক্টছ আছে, আৰু সেইটোকে লৈ হৈচৈ কৰি আছে, ঠিক আছে। নাম্বাৰ 1 আৰু নাম্বাৰ 2 পজিশ্যনত বেলেগ ধৰ্মৰ মানুহ আছে। তো সেইটো হ'ল কথা। নাম্বাৰ 3, আপুনি চাব দেই আমেৰিকা আৰু ব্ৰিটেইনৰ কিছুমান মানে বদমাচি বুদ্ধি, ঠিক আছে। তালিবানে মালালাক মাৰিছিলে, মালালাক অত্যাচাৰ কৰিছিলে, গতিকে মালালাক তেওঁলোকে বচাই পেলাই অক্সফৰ্ডত পঢ়ালে, ইংলেণ্ডত, ঠিক আছে নে। ভাল কাম কৰিছে, মানুহক পঢ়োৱাটো ভাল কাম, ঠিক আছে, পঢ়ালে। কিন্তু আৰু পঢ়াই পেলাই ৱাহৱাহী লৈ আছে, আমাৰ মুছলমান মানুহো ভাল পাইছে, বা মালালাক লৈ গৈছে পাকিস্তানৰ পৰা, পঢ়াইছে আপোনাৰ অক্সফৰ্ডত, বা কম ডাঙৰ কথা নাই, আপোনাৰ ব্ৰিটেইনে ইমান ডাঙৰ কাম কৰিছেনে। কিন্তু লগতে পাহৰি গৈছে যে সেই ব্ৰিটেইনে, সেই আমেৰিকাই ইৰাকত লাখ লাখ মালালা মাৰিলে, সেই ব্ৰিটেইনে, সেই আপোনাৰ আমেৰিকাই আফগানিস্তানত, ইৰাকত, চিৰিয়াত, পেলেষ্টাইনত ডেইলি হাজাৰ হাজাৰ মালালা মাৰি আছে, ঠিক আছে নাই। কিন্তু তেওঁলোক কিমান চালাক চিন্তা কৰিছে, এফালে হাজাৰ হাজাৰ মালালা মাৰিছে, এফালে এজনী মালালা লৈ গৈ পেলাই হাইলাইট কৰি আছে, চাওঁ চোৱা আমি কিমান ছেকুলাৰ, আমি কিমান দয়ালু, বাহ বাহ। আৰু আমি মূৰ্খৰ নিচিনাকৈ সেই কথাবিলাক বিলিভ কৰি থাকোঁ। দিছ ইজ দ্য ৰিয়েলিটি, দিছ ইজ দ্য ফেক্ট। তো আপোনালোকে গম পালে যে একচুৱেলি কোৰাণত তেনেকুৱা কোনো ষ্টেটমেণ্টেই নাই যোনে আপোনালোকক কাটিব মাৰিবৰ কথা কয়। য়েছ, যুদ্ধৰ কথা আছে, যুদ্ধটো ডেফিনেটলি এখন দেশে এইখন দেশৰ লগত যুদ্ধ কৰিব পাৰে। যুদ্ধ কেনেকৈ কৰিব লাগে, যুদ্ধত কি কৰিব নালাগে, সেইবিলাক কথা আমাৰ কোৰাণত আছে, ইছলামত আছে, যে মাইকী মানুহক যুদ্ধত মাৰিব নাপায়, খেতি পথাৰ ডেষ্ট্ৰয় কৰিব নাপায় যুদ্ধ কৰিলে, ঠিক আছে নে। যুদ্ধৰ সময় এটা থাকে, তাৰ টাইমত বাহিৰত গৈ যুদ্ধ কৰিব নাপায়, ঠিক আছে নে। এইবিলাক কথা আছে, এইবিলাক ইম্পৰ্টেণ্ট কথা, ঠিক আছে। আনকি এইটো কথা লিখা আছে, যুদ্ধত যদি কোনোবাই ক্ষমা বিচাৰে, লাগিলে সি নন বিলিভাৰে হওক, লাগিলে সি বেলেগ ধৰ্মৰ মানুহে হওক, তেওঁক তুমি ক্ষমা কৰি দিয়া। আৰু যুদ্ধত অকল ক্ষমাই নকৰি প্ৰটেকশ্যন দি লৈ যোৱা, সেইটো আদেশ আছে কোৰাণত। কোন জেনেৰেলে, কোন আৰ্মি অফিচাৰে আজিৰ যুগত যদি এটা বেলেগ এখন দেশৰ পাৰ্টীয়ে বোলে ক্ষমা বিচাৰে, কোনোবা এজন বেলেগ এখন দেশৰ চলজাৰ এজনে বা আৰ্মিয়ে ক্ষমা বিচাৰে, সেই আৰ্মিজনক বা সেই চলজাৰজনক প্ৰটেকশ্যন দি পেলাই ৰাখিব, এইটো কোৰাণত আছে, তোমালোকে প্ৰটেকশ্যন দিয়া, কোৰাণত দিছে এইটো আদেশ। তো দিছ ইজ কোৰাণ, ঠিক আছে। আৰু তেওঁ কি কৰিছে, মানে অদ্ভুত হিচাপে ইয়াত ইণ্টাৰপ্ৰেট কৰিছে আৰু ক্ৰনলজি মেইনটেইন কৰা নাই, ঠিক আছে। ফৰ এক্সাম্পল, সূৰা বাকাৰাত চেপ্টাৰ 2 আয়াত নাম্বাৰ 190 এখন যুদ্ধৰ কথা কৈছে, আৰু আয়াত নাম্বাৰ 190 কৈছে যে তোমালোকে যুদ্ধত এই ডিছবিলিভাৰখিনি য'তে পোৱা মাৰা, ঠিক আছে। কিন্তু 192ত কৈছে যদি পাৰা মাফ কৰি দিয়া। এই বাক্যখিনি কিন্তু লিখা নাই, যুদ্ধত মাফ কৰি দিবলৈ কৈছে আয়াত নাম্বাৰ 192ত, এই আয়াটো তেওঁ আঁতৰাই দিছে। আৰু 191টো আঁতৰাই দিছে বিকজ যুদ্ধৰ কথা পাতি আছে, যুদ্ধৰ কথা আঁতৰাই দিছে, খালি অকল 191টো দি দিছে। কি 191 কি লিখা আছে, যে তোমালোকে ডিছবিলিভাৰক য'তে পাৰা মাৰা। কিন্তু ক'ৰ কথা কৈ আছে, সেইটো এনচাৰটো আছে 190ত, অৰ্থাৎ যুদ্ধৰ ক্ষেত্ৰৰ কথা কৈ আছে। আৰু 192ত লিখা আছে যে যদি পাৰা ক্ষমা কৰি দিয়া। আৰু 193ত লিখিছে যদি তোমালোকে মুঠতে সমাজৰ পৰা আপোনাৰ ফিটনা বা বেয়া বস্তুবিলাক আঁতৰাবৰ কাৰণে তোমালোকে সেইবিলাক যুদ্ধ কৰি পেলাই খতম কৰি দিয়া, সেইটো 193ত লিখিছে। কিন্তু 193 আৰু 192 লিখিলে, মাজত যে ক্ষমা কৰি দিয়া কথাটো লিখিলে ক'লে আল্লাহ, সেইটো কথা নিলিখিলে, আৰু এখন যুদ্ধক্ষেত্ৰৰ কথা যে ডিছকাছ হৈছে সেইটো কথা নিলিখিলে। দিছ ইজ সত্যৰঞ্জন বৰা, দিছ ইজ কোৰাণৰ চৌকল কলংকিত কথা। এইবিলাক কিছুমান 100% মই ভাবোঁ যে এখন বদমাচি কৰি লিখা কিতাপ এখন, মোৰ মনৰ ভাৱ হয়। বাকী এইটো সত্যৰঞ্জন বৰাই জানিব, তেওঁ যদি 190 আৰু ভাৰ্ছ নাম্বাৰ 191 চেপ্টাৰ 2 দেখা নাপাইছিলে, আই ডোণ্ট ন'। তো এইবিলাক অসম্ভৱ যেন লাগে যে এই দুটা ভাৰ্ছ, এই দুটা আয়াত তেওঁ দেখা নাপাব, বাকী দুটাহে আয়াত দেখা পাব, ঠিক আছে। আৰু কণ্টেক্সটত নিলিখিব, কণ্টেক্সটত লিখিলে কি বুজিব, এখন যুদ্ধৰ কথা কৈ আছে, তাত কৈছে যে তেতিয়া তুমি যুদ্ধৰ অপজিশ্যনৰ পাৰ্টিটোক য'তে পোৱা মাৰা, আৰু যদি তেওঁলোকে ক্ষমা খোজে নেক্সট ভাৰ্ছটোত, তেতিয়ালৈকে মাফ কৰি দিয়া, আৰু নহ'লে তোমালোকে ছ'চাইটিখন ভাল কৰিবৰ কাৰণে তেওঁলোকক যুদ্ধ কৰা তেওঁলোকৰ লগত। দিছ ইজ দ্য ষ্টেটমেণ্ট ফ্ৰম কোৰাণ। ইয়াত কি বেয়া কথা আছে? দিছ ইজ কোৰাণ। সেইকাৰণে কোৰাণ ইজ ওৱান দ্য হাইয়েষ্ট চেলিং বুক ইন দ্য ৱৰ্ল্ড, ঠিক আছে। চ' দিছ ইজ দি এনালাইচিছ অফ চেপ্টাৰ 2। চ' এইটো হ'ল আপোনাৰ চেপ্টাৰ 2ৰ এনালিচিছ। গোটেইটো চেপ্টাৰ পঢ়িলে আপোনালোকে এতিয়া খুব ক্লিয়াৰলি বুজি পাব যে তেখেত আপ টু ডেট নহয়, তেখেতৰ জেনেৰেল নলেজো কম, চাইণ্টিফিক লেটেষ্ট ইনভেনশ্যনবিলাক, লেটেষ্ট চায়েন্সৰ যিবিলাক
আপডেট হৈ আছে সেইবিলাকৰ বিষয়ে তেখেতৰ নলেজ নাই চ' দিছ ইজ অল এবাউট চেপ্টাৰ 2 এতিয়া আহিছোঁ তেখেতৰ চেপ্টাৰ 3 লৈ আৰু এইটো সঁচাকৈ আৰু হাস্যকৰ আৰু হাঁহি উঠিব আপোনালোকে শুনিলে আচৰিত লাগিব যে এইজন মানুহে এইখন কিতাপ 150 টকাত বিকি আছে একচুৱেলি 25 টকাৰ ওপৰ হ'ব নালাগে আৰু চেপ্টাৰটোৰ নাম হৈছে ইছলামৰ কোৰাণ স্ববিৰোধ বিভ্ৰান্তিকৰ কিয় অৰ্থাৎ সেল্ফ কন্ট্ৰাডিক্টৰি কোৰাণখন সেল্ফ কন্ট্ৰাডিক্টৰি আৰু কনফিউজিং কিয় চ' এই কথাটো এই প্ৰশ্নটো তেখেতে সাবষ্টেনচিয়েট কৰিবৰ কাৰণে কেইটামান আৰ্গুমেণ্টৰ সহায় লৈছে নিজে কেইটামান আৰ্গুমেণ্ট দিছে আৰু তাৰে প্ৰথম আৰ্গুমেণ্টটো হৈছে যে মানুহ সৃষ্টি কৰাৰ ক্ষেত্ৰত আল্লাহে যেতিয়া কোৰাণত লিখিলে যে মানুহক তেখেতে মাটিৰ পৰা বনাইছে এজেগাত লিখিলে পানীৰ পৰা বনাইছে এজেগাত লিখিলে আপোনাৰ আলতীয়া মাটিৰ পৰা বনাইছে ক'লা আলতীয়া মাটিৰ পৰা বনাইছে তেখেতৰ প্ৰশ্ন এইটোৱে যদি আল্লাহে কোৰাণত মাটি পানী আৰু ক'লা আলতীয়া মাটিৰে বনাইছে তেতিয়াহ'লে সেই বস্তুটো একেটা চেণ্টেন্সত কিয় নেলিখিলে বেলেগ বেলেগ চেণ্টেন্সত বা বেলেগ বেলেগ আয়াতত কিয় লিখিলে গতিকে মানে ক'ব বিচাৰিছে এইটো ইলজিকেল কথা ঠিক আছে না এনেকুৱা ধৰণৰ কিবা এটা তেওঁ এই কিতাপখনৰ জৰিয়তে লিখিবলৈ চেষ্টা কৰিছে আৰু তেখেতে আয়াতকেইটা লিখিও দিছে প্ৰথম আয়াতটো হ'ল আপোনাৰ চেপ্টাৰ 15 ভাৰ্ছ নম্বৰ 26 ছেকেণ্ড আয়াতটো হ'ল চেপ্টাৰ 15 ভাৰ্ছ নম্বৰ 27 থাৰ্ড আয়াতটো হ'ল চেপ্টাৰ 15 ভাৰ্ছ নম্বৰ 28 আৰু তাৰপিছত আৰু দুটা আয়াত তেওঁ লিখিছে চেপ্টাৰ 25 ভাৰ্ছ নম্বৰ 54 আৰু এটা হ'ল চেপ্টাৰ 37 ভাৰ্ছ নম্বৰ 11 আচলতে কথাটো এনেকুৱা যে মানুহক পানী আৰু ক'লা আলতীয়া মাটিৰে তৈয়াৰ কৰা হৈছে ঠিক আছে গোটেই মানুহক নহয় এজন মানুহক তেনেকৈ বনাইছিল প্ৰফেট এডামক বনাইছিল প্ৰথম মানুহ বুলি যাক আমি বিশ্বাস কৰোঁ সেইজনক তেনেকৈ বনাইছিলে তাৰপিছত তেওঁৰ পৰা চব জন্ম হৈছে ঠিক আছে তেওঁৰ পৰা প্ৰথমে তেখেতৰ পত্নীক বনোৱা হৈছিলে তেখেতৰ ৰিবছৰ পৰা তেখেতৰ পত্নীৰ নাম হ'ল ইভ এডাম এণ্ড ইভ আমি চবেই নাম শুনিছোঁ গতিকে ইভক তেনেকৈ বনোৱা হৈছিল তাৰপিছত বাকীখিনি নেচাৰেলি যেনেকৈ আমাৰ জন্ম হয় ছেক্সুৱেল ইণ্টাৰক'ৰ্চ হয় তাৰপিছত মানে আপোনাৰ গোটেই যোনটো ৰিপ্ৰডাকশ্যনৰ প্ৰক্ৰিয়া হয় তাৰপিছত গৈ বেবী এটা জন্ম হয় ৰাইট চ' সেই প্ৰক্ৰিয়াৰ বাকীখিনি জন্ম হৈছে কিন্তু প্ৰথম মানুহজনহে তেনেকৈ পানী আৰু মাটিৰে বনোৱা হৈছিলে আৰু আপুনি চাওক এতিয়া আমাৰ বডিত হিউমেন বডিত প্ৰায় 90% ৱাটাৰ থাকে কাৰণ উই আৰ মেড আপ অফ চেলছ আৰু চেলছৰ ভিতৰত চেলবিলাকৰ ভিতৰত চাইটোপ্লাজম থাকে চাইটোপ্লাজম হ'ল 90% ৱাটাৰ ঠিক আছে আৰু বাকী আমাৰ বডিত থকা যিবিলাক এলিমেণ্টছ আছে সেইবিলাক মাটিত পোৱা যায় ৰাইট এতিয়া এটা হাস্যকৰ কথা আপোনাক দেখাবলৈ আহিছোঁ তেখেতে কোৰাণত এইবাৰ যোনটো নেক্সট আৰ্গুমেণ্ট হয় সেই আৰ্গুমেণ্টটোত তেখেতে কৈছে কোৰাণত এটা আয়াত তেখেতে কোট কৰিছে সেই আয়াতটো হৈছে আপোনাৰ সূৰা নম্বৰ 2 অৰ্থাৎ চেপ্টাৰ নম্বৰ 2 আয়াত নম্বৰ 22 আৰু তাত আল্লাহে পৃথিৱীখনক মানে কাৰ্পেটৰ লগত তুলনা কৰা হৈছে কাৰ্পেট দলিচা ঠিক আছে গতিকে আৰু সেইটো এটা মানে ফিগাৰেটিভ স্পীচ হিচাপে আল্লাহে পৃথিৱীখনক কাৰ্পেট হিচাপে মানে বুজালে ইনফেক্ট কোৰাণখন পঢ়িলে আপুনি গম পাব যে আল্লাহে পৃথিৱীখনক স্ফেৰিকেল বুলি কৈছে বা জিঅইড শ্বেপ বুলি কৈছে একচুৱেলি আল্লাহে যোনটো শব্দ ব্যৱহাৰ কৰিছিল হ'ল দাহাহা তাৰ অৰ্থটো হ'ল লাইক দি শ্বেপ অফ এন অষ্ট্ৰিক এগ অফ এন অষ্ট্ৰিক চৰাই যিটো এগ হয় সেই নিচিনা পৃথিৱীখন দেখিবলৈ তেনেকুৱা নিচিনা পৃথিৱীখনৰ শ্বেপটো এই বলটোৰ নিচিনা ৰাউণ্ড নহয় এইটো কথাটো আমি জনা উচিত ঠিক আছে পৃথিৱীখনৰ শ্বেপটো একচুৱেলি এটা অষ্ট্ৰিকৰ কণীৰ নিচিনা ওপৰ দুডোখৰ নৰ্থ প'ল আৰু চাউথ প'লটো চেপেটা ঠিক আছে আৰু ইকুৱেটৰৰ পৰ্চনটো অলপ বাল্জ আউট ওলাই থকা ঠিক আছে নাই তো সেইটো একচুৱেলি অভেল শ্বেপ টাইপ হয় চাম হোৱাট লাইক অভেল শ্বেপ বাট একচুৱেল ৱৰ্ড যোনটো আমি পৃথিৱীৰ শ্বেপটোৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ জিঅ'গ্ৰাফিত সেইটো হ'ল জিঅইড শ্বেপ স্ফেৰিকেল বুলি কোৱা হয় বাট একদম বেষ্ট যোনটো ৱৰ্ড সেইটো হ'ল জিঅইড শ্বেপ এতিয়া চাব সত্যৰঞ্জন বৰাই কোৰাণৰ আয়াতক ক্ৰিটিচাইজ কৰিবলৈ জানে কোৰাণত ইনফেক্ট অষ্ট্ৰিকৰ কণীৰ নিচিনা বুলি কৈছে পৃথিৱীখনৰ শ্বেপটো জিঅইড শ্বেপটো কৈছে কিন্তু চবতকৈ হাস্যকৰ কথা পৃথিৱীখনৰ হেৰিটো কিন্তু গোলাকাৰ বা ৰাউণ্ড নহয় ছায়েন্সৰ কথা লিখিবলৈ গৈ এই সত্যৰঞ্জন বৰাই নিজৰ কিতাপখনতে তেওঁ পৃথিৱীক গোল বুলি কৈছে পৃথিৱীখনক ৰাউণ্ড ইন শ্বেপ বুলি কৈছে তেওঁ লিখিছে কিয়নো আমি জানো অৰ্থাৎ সত্যৰঞ্জনে জানে বিজ্ঞানেও এই কথা প্ৰমাণ কৰি দিছে যে পৃথিৱীৰ আকাৰ গোলাকাৰ ৰাউণ্ড ইন শ্বেপ পেজ নম্বৰ 37 চেপ্টাৰ 3 কোনখন কিতাপত এই কলংকিত
কথাবোৰ নামৰ কিতাপখনৰ পেজ নাম্বাৰ 37ত লিখা আছে এই তেখেতৰ কথাখিনিহে কলংকিত এতিয়া পৃথিৱীখন ৰাউণ্ড বনাই দিলে আজিৰ যুগত সেই কৌটিকুলীয়া এটা থিয়ৰী লাগি আছে য'ত আগতে আদিম যুগত মানুহে ভাবিছিল পৃথিৱীখন এটা সময়ত ফ্লেট বুলি ভাবিছিল তাৰপিছত মানুহে ক'লে নাই ৰাউণ্ড এতিয়া যেতিয়া ছায়েন্স আগবাঢ়িলে তেতিয়া মানুহে গম পালে পৃথিৱীখন ৰাউণ্ড নহয় এখন স্ফেৰিকেল বা জিঅইড শ্বেপ যোনটো কোৰাণত কৈ দিছে যে শ্বেপ অফ এন অষ্ট্ৰিকৰ কণীৰ দৰে পৃথিৱীখন দেখিবলৈ আৰু সেইটোৱে একুৰেট হয় পৃথিৱীখনৰ শ্বেপটো নৰ্থ পল চাউথ পলটো ভিতৰলৈ সোমাই থাকে আৰু ইকুৱেটৰটো ওলাই থাকে তেনেকুৱা ধৰণৰ এটা শ্বেপৰ হ'ল পৃথিৱীখন ঠিক আছে তো তেখেতে প্ৰথমে নিজেই নাজানে পৃথিৱীখনৰ শ্বেপটো আৰু কোৰাণক ক্ৰিটিচাইজ কৰিব লাগিছে এয়া হ'ল অৱস্থা আপোনাৰ এই লিখকজনৰ ঠিক আছে আৰু তেখেতৰ প্ৰব্লেমটো কি হৈছে কাৰণ আল্লাই এটা আয়াতত বাকীবিলাক আয়াততো আল্লাই ক'লে যে এইখন পৃথিৱীখন স্ফেৰিকেল বুলি এটা আয়াতত আল্লাই কৈছে আৰু আয়াতটো হৈছে আপোনাৰ সূৰা 2 আয়াত নম্বৰ 22 তাত কৈছে যিজনে তোমালোকৰ নিমিত্তে পৃথিৱীখনক দলিচা স্বৰূপে বনাইছে তো এইটো এটা ফিগাৰেটিভ স্পীচ দলিচা মানে এইটো নহয় যে এইখন যদি আমি দলিচা বুলি ধৰোঁ দলিচাখনৰ শ্বেপটো যিকোনো শ্বেপ ল'ব পাৰে এখন দলিচাই যদি মই মোৰ হাতখনৰ ওপৰত ৰাখোঁ হাতখন ফ্লেট দলিচাখনো ফ্লেট হ'ব যদি মই বলটো ৰাখোঁ তেতিয়া বলটোৰ শ্বেপত আহি যাব এই দলিচাখন বলটোৰ শ্বেপত আহি গ'ল ঠিক আছে নাই ঠিক তেনেকৈ পৃথিৱীখন যদি আমি স্ফেৰিকেল বুলি ধৰোঁ তাৰ ওপৰত দলিচাখন পাৰি দিলে এনেকুৱা নিচিনা হৈ যাব চ' আপোনালোকে গম পালে যে আমাৰ পৃথিৱীখনৰ শ্বেপটো বা আকাৰটো কেনেকুৱা এইটো একচুৱেলি জিঅ'স্ফেৰিকেল বুলি কওঁ বা জিঅইড শ্বেপ বুলি কওঁ গোল বা ৰাউণ্ড নহয় বিকজ আমাৰ পল দুটা অলপ ফ্লেটেণ্ড হয় ভিতৰলৈ সোমোৱা বিকজ অফ দ্য ৰোটেশ্যন অফ দ্য আৰ্থ আৰু ইকুৱেটৰটো বাল্জড আউট হয় অলপ বহল ইকুৱেটৰটো চ' সেইকাৰণে সেই শ্বেপটোক আমি জিঅ'স্ফেৰিকেল বা জিঅইড বুলি কওঁ চ' এইখিনিলৈকে ঠিকে আছে জিঅইড শব্দটো বা জিঅ'স্ফেৰিকেল শব্দটো সত্যৰঞ্জন বৰাই নাজানে কাৰণে ইয়াত শব্দটো লিখিবলৈ তেওঁ নোৱাৰিলে আৰু নোৱাৰি তেখেতে মানে আৰ্ট ছায়েন্সৰ ওপৰত জিঅ'গ্ৰাফীৰ ওপৰত তেওঁ নিজেই নজনা বস্তু এটা কোৰাণত আকৌ ভুল ধৰিব গৈছে যি কি নহওক এতিয়া আহিছোঁ তেখেতে যিটো কোৰাণৰ আয়াতক তেখেতে ধৰিছে বা সমালোচনা কৰিছে সেইটো হৈছে আপোনাৰ সূৰা বাকাৰাৰ চেপ্টাৰ 2 ভাৰ্ছ নম্বৰ 22 আৰু এইটো লিখিছে তেখেতৰ কিতাপখনৰ পেজ নম্বৰ 38ত আৰু ভাঙনিটো তেওঁ লিখিছে মই ভাঙনিটো তেওঁৰ পৰাই পঢ়ি শুনাইছোঁ অসমীয়া ভাঙনিটো আল্লাই কৈছে যিজনে তোমালোকৰ নিমিত্তে পৃথিৱীখনক দলিচা স্বৰূপে বনাইছে ঠিক আছে দলিচা স্বৰূপে বনাইছে এইটো এটা ফিগাৰ অফ স্পীচ হয় লিটাৰেল মিনিংটো ইয়াত ল'লে আপোনালোকে ভুল বুজিব দলিচা স্বৰূপ আৰু বৰ ধুনীয়াকৈ এই বস্তুটো আল্লাই এই আয়াতটো আমাক বৰ ধুনীয়াকৈ এক্সপ্লেইন কৰিছে ইয়াৰ যোনটো মিনিং এই মিনিংটো বুজি পেলাই আমি গম পাব যে কিমান ধুনীয়া এখন কিতাপ কোৰাণখন কিমান ধুনীয়াকৈ আল্লাই কথাবিলাক মানুহক সহজকৈ বুজাবলৈ চেষ্টা কৰিছে বা বুজাইছে চাব দেই দলিচাৰ লগত কম্পেয়াৰ কৰিছে একচুৱেলি আৰ্থৰ ক্ৰাষ্টখনক আমাৰ আৰ্থখনৰ যদি ইণ্টেৰিয়ৰ অফ দ্য আৰ্থখন আমি ষ্টাডি কৰোঁ যোনটো আমাৰ সত্যৰঞ্জন বৰাই নেজানে মই এইটো প্ৰায় চিয়'ৰ হৈ গৈছোঁ তেখেতৰ কিতাপখন পঢ়ি পেলাই আৰু তেখেতে ফিগাৰ অফ স্পীচো বুজি নাপায় তেওঁ চব বস্তুৰে লিটাৰেল মিনিং উলিয়াবলৈ যায় আৰু ভালকৈ তেওঁ গ্ৰামাৰ নজনাৰ কাৰণে আজি এনে এখন কিতাপৰ তেওঁ মানে এইখন তেখেতৰ আউটকাম হৈছেগৈ না তেখেতে গ্ৰামাৰ জানে আৰু তেখেতে লিখিও দিছে তেওঁ আৰবীও নাজানে তেওঁ আৰবী নজনাকৈ এখন ইছলামিক এৰাবিক কিতাপ এখনৰ ওপৰত তেওঁ সমালোচনা কৰিছে বাৰু যিয়ে নহওক কৰিছে ইমান ডাঙৰ কথা হোৱা নাই আৰু এইবিলাক ঘটনা ঘটি থাকে আচ্ছা এতিয়া আহিছোঁ সেই আয়াতটোলৈ এতিয়া কাৰ্পেটৰ লগত কিয় তুলনা কৰিছে আৰ্থ ক্ৰাষ্টখনক কাৰ্পেটৰ লগত তুলনা কৰিছে মই এতিয়া বুজাইছোঁ আমাৰ আৰ্থখনৰ ইণ্টেৰিয়ৰটো যদি আমি ষ্টাডি কৰোঁ আৰ্থৰ ভিতৰৰ ভাগটো যদি ষ্টাডি কৰোঁ তেতিয়া আমি গম পাওঁ যে আৰ্থখনৰ ভিতৰত মেণ্টেল আছে মেণ্টেল টু লিকুইড আৰু তাৰপিছত আউটাৰ কোৰ এণ্ড ইনাৰ কোৰ আছে ঠিক আছে আৰু আউটাৰ কোৰটো লিকুইড হয় আৰু এই কোৰ আৰু মেণ্টেলৰ টেম্পাৰেচাৰটো প্ৰায় 4000ৰ পৰা 6-7,000 ডিগ্ৰী চেলচিয়াছ মিনিমামটো 4000 ডিগ্ৰী চেলচিয়াছ ধেমালি নহয় আপুনি যদি সেই মেণ্টেলৰ ওপৰত ক্ৰাষ্টখন নাথাকিলে হয় ক্ৰাষ্টখন যদি নাথাকিলে হয় কি হ'লে ক্ৰাষ্টখনৰ থিকনেছটো হৈছে আপোনাৰ প্ৰায় 10 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ ক্ৰাষ্টখনৰ থিকনেছ যাক আল্লাই কাৰ্পেটৰ লগত কম্পেয়াৰ কৰিছে কাৰ্পেটৰ কামটো কি কাৰ্পেটে সদায় ডেকৰেশ্যন কৰে আৰু লগতে আমাক খোজ কাঢ়িবৰ কাৰণে ধুনীয়া কৰি দিয়ে স্মুথ কৰি দিয়ে চ' এই আৰ্থ ক্ৰাষ্টখনক আল্লাই কাৰ্পেটৰ লগত তুলনা কৰাৰ কাৰণটো এইটো
আৰ্ট ক্ৰাছখনৰ ওপৰতে চইল আছে আৰু চইলৰ ওপৰতে আমাৰ ধুনীয়া ধুনীয়া ঘাঁহ গছ গছনি ফুল এইবিলাক ইত্যাদি গজে আৰু দেখাত খুব ধুনীয়া হয়, শুৱনি হয়। আৰু আমাক সেই আৰ্ট ক্ৰাছখনে, যাক আল্লাই কৰ্পেটৰ লগত তুলনা কৰিছে, সেই আৰ্ট ক্ৰাছখনে আমাক একচুৱেলি সেই 4000 ডিগ্ৰী চেলচিয়াছৰ পৰা বচায়। এই কাৰ্পেটখন যদি নাথাকিলে হয়, এই আৰ্ট ক্ৰাছখন যদি নাথাকিলে হয়, তেতিয়াহ'লে আমি হিউমেনিটি বা এনিমেল কিংডমেই হওক বা প্লেণ্ট কিংডমেই হওক লাইফ এক্সিষ্ট কৰিব নোৱাৰিলে হয়। তো সেইকাৰণে আল্লাই বুজাবলৈ কাৰ্পেট ব্যৱহাৰ কৰিছে। কিমান ধুনীয়াকৈ বুজাইছে চিন্তা কৰা আপুনি। কাৰ্পেটৰ লগত তুলনা কৰিছে আৰ্ট ক্ৰাছখনক, যাতে মানুহে বুজিও পায় আৰু এইটো বুজিব চেষ্টা কৰক যে এই আমাৰ যোনখন এৰাবিক কোৰাণ আছে তাৰ যোনটো মানে মানদণ্ড, যোনটো তেখেতৰ লিখাৰ যোনটো মানে মানদণ্ড এৰাবিকৰ, সেইটো কিমান উচ্চ মানদণ্ডৰ হ'ব, ইমান ধুনীয়াকৈ বস্তুবিলাক বুজাইছে তাত। চ' এইটো হ'ল এবাউট দিছ আয়াত, যোনটো আমাৰ সত্যৰঞ্জনে বুজি পোৱা নাই। মই ভাবোঁ এতিয়া এই ভিডিঅ'টো চোৱাৰ পিছত তেওঁ নিশ্চয় এবাৰ হ'লেও চিন্তা কৰিব, আৰু মই ভাবোঁ বুজিব। এনেকুৱা ইমান টান কাম নহয়, নুবুজাটো নহয়। এতিয়া আহিছোঁ মই চেপ্টাৰ 3ৰ শেষ এটা আৰ্গুমেণ্টেৰে শেষ কৰিম, তেখেতে লিখা এটা আৰ্গুমেণ্টেৰে শেষ কৰিম, বিকজ আৰু কেইবাটাও আছে, সেইখিনি আৰু মই ডিছকাছ কৰি সময় নষ্ট কৰিবলৈ মোৰ ইচ্ছা নাই। আপুনি গম পাইছে তেখেতৰ কিতাপখনৰ মানদণ্ড একেবাৰে নাই। এতিয়া আহিছোঁ এটা কমন মানে আপোনাৰ প্ৰব্লেম ইছ্যু, সেইটো হ'ল আজানক লৈ পেলাই, যে আজান বন্ধ কৰিব লাগে। আৰু আজান বন্ধ কৰিব লাগে বুলি মানে বন্ধ কিয় কৰিব লাগে, সেইটো সত্যৰঞ্জন বৰাই কোৰাণৰ পৰা আমাক প্ৰমাণ দিব চেষ্টা কৰিছে। জিঅ'গ্ৰাফী বুজি নোপোৱা মানুহজনে, আৰ্থৰ শ্বেপটো যে জিঅইড হয় বা জিঅ'স্ফেৰিকেল হয়, সেইটো বুজি নোপোৱা মানুহে আকৌ আজানৰ কথা শিকাবলৈ আহিছে আমাক। বাৰু যিয়ে নহওক, তো মই আয়াত দুটা পঢ়ি শুনাইছোঁ যে আজান কিয় বন্ধ কৰিব লাগে। আয়াত দুটা তেওঁ চাবলৈ শুনিব আপুনি, আয়াত দুটা শুনিলে হাঁহি উঠিব আপোনাৰ। আয়াত নাম্বাৰ 55, এইটো হ'ল চেপ্টাৰ 7ৰ। তাত আল্লাহে কৈছে, হে মানৱ গোষ্ঠী, তোমালোকৰ প্ৰতিপালকক মাতা বিনীতভাৱে আৰু গোপনতাৰ সৈতে, নিশ্চয় তেওঁ সীমালংঘনকাৰীবিলাকক ভাল নাপায়। গোপনতাৰে মাতিবলৈ দিছে আৰু বিনীতভাৱে মাতিবলৈ দিছে। কাক মাতিবলৈ দিছে? ভগৱানক মাতিবলৈ দিছে। ঠিক আছে, এইটো হ'ল এটা আয়াত। দ্বিতীয় আয়াতত তেওঁ লিখিছে, এইটো আয়াত হ'ল একেটা চূড়া 7, আয়াত নম্বৰ হ'ল 56। আৰু দুনিয়াত গণ্ডগোল সৃষ্টি নকৰিবা। গণ্ডগোল কৰিব মনা কৰিছে। খুব ভাল কথা, এইবিলাকেই উপদেশ আছে আমাৰ কোৰাণত। তাত শান্তি প্ৰতিষ্ঠাৰ পাছত আৰু তেওঁক মাতা ভয়ত আৰু আশাত, নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মীসকলৰ সমীপৱৰ্তী। ঠিক আছে, প্ৰথম আয়াতটোত আল্লাহক মাতিব দিছে আপোনাৰ বিনীতভাৱে আৰু গোপনতাৰে, আৰু দ্বিতীয় আয়াতটোত কৈছে গণ্ডগোল নকৰিবা। ঠিক আছে, এতিয়া এইটোৰ বেচিছত আজান বন্ধ কৰিব পাৰে লগীয়া কিবা কথা আছে নেকি বাৰু? এইটো হ'ল এক নম্বৰ কথা। দ্বিতীয় কথা হ'ল যে আজানৰ অৰ্থ নাজানে আৰু এই কিতাপখন লিখিছে। ঠিক আছে নে, ইছলামৰ ওপৰত কিতাপ আছে, আজানৰ অৰ্থই নাজানে। তেওঁ লিখিছে যে, আচৰিত হ'ব দেই, পেজ নাম্বাৰ 44ত তেওঁ লিখিছে, তেনেহ'লে আল্লাহক মাতি, কাক মাতি কৈছে? আল্লাহক মাতি মাইক লগাই চিঞৰ বাখৰ কৰাটো আল্লাহৰ ইচ্ছাৰ পৰিপন্থী। গতিকে সেয়াই যদি হয়, তেনেহ'লে আজিৰ পৰা আজানৰ সময়ত বা যিকোনো ধৰ্মীয় কাৰণত মুছলমানসকলে মাইক বা তেনেধৰণৰ চিঞৰ বাখৰ সৃষ্টি হ'ব পৰা বয় বস্তু নিষিদ্ধ কৰিব লাগে। ঠিক আছে নে, যিকোনো চিঞৰ বাখৰ নিষিদ্ধ কৰিব লাগে। আৰু লগতে কি কৈছে? আজান নিষিদ্ধ কৰিব লাগে। কিয় কাৰণে? বিকজ তেওঁ কি ক'লে? আজান আমি কিয় কাৰণে কৈছে? আল্লাহক মাতো বুলি কৈছে। তেওঁ এইটোৱে নাজানে আৰু কিতাপ লিখিছে, আজান আমি আল্লাহক মাতিবৰ কাৰণে নহয়। আজান দিওঁ মছজিদলৈ, আমি মানুহক নামাজ পঢ়িবলৈ মাতোঁ। মানুহে কেতিয়াবা পাহৰি যাব পাৰে, ঠিক আছে নে, কিবা কামত ব্যস্ত থাকিব পাৰে। আজানটো শুনিলে বহুতৰ মনত পৰে। যেনেকৈ আমাৰ কলেজত বেলটো মৰাৰ লগে গম পাওঁ যে এটা ক্লাছ শেষ হ'ল, বা স্কুলত বেলটো মৰাৰ লগে গম পাওঁ আজি এইটো ক্লাছ শেষ হ'ল, নেক্সট পিৰিয়ড আৰম্ভ হ'ব। ঠিক আছে নে, কিয়? আমাক ৰিমাইণ্ড কৰিবৰ কাৰণে। সদায় এই ঘটনাটো হৈ থাকে, মানুহে পাহৰি যাব পাৰে কেতিয়াবা। গতিকে আমি সেইকাৰণে আজান দিওঁ, যাতে আজানটো শুনি মানুহবিলাক মছজিদলৈ আহে। আমি আল্লাহক নামাজ পঢ়িবলৈ নামাতোঁ, আমি আল্লাহৰ ওচৰত মূৰ দি পেলাই নামাজ পঢ়োঁ। সেইকাৰণে আমি আজান দিলে মানুহক ৰিমাইণ্ড কৰি দিওঁ, যাতে আপোনালোক আহক নামাজ পঢ়কহি। ঠিক আছে নে, তেওঁ এইটোও নাজানে যে আজানটো কি, আজানৰ অৰ্থ কি, আৰু এইখন কিতাপ লিখিছে। ঠিক আছে নে, গতিকে আয়াত দুটা কোট কৰিছে। আয়াত দুটাই কি কৈছে? একচুৱেলি কৈছে যে আল্লাহক মাতা মানে মনে মনে মাতিবলৈ দিছে,
ঠিক আছে, উইথ ৰেচপেক্ট মাতিব দিছে, মনত পেলাব দিছে আল্লাহক, আৰু গণ্ডগোল কৰিব মনা কৰিছে। আজানটো কি গণ্ডগোল নেকি? আজানটো প্ৰথম কথা আল্লাহক মাতা নাই, আমি মানুহক মাতিছোঁ। ঠিক আছে, আগতে যেতিয়া মাইক নাছিলে তেতিয়া আমি মুখৰে চিঞৰি চিঞৰি মাতিছিলোঁ, আৰু এতিয়া যেতিয়া মাইক আহি গ'ল আমি আপোনাৰ হেৰিৰে মাতোঁ, মাইক লগাই পেলাই মাতোঁ, সিমানেই। ঠিক আছে নাই, আমি কি কওঁ? খালি নামাজ পঢ়িবলৈ আহক, নামাজৰ সময় হৈছে, এক আল্লাহৰ ফালে আহক, সেইখিনি কথাই আমি কওঁ, চিম্পল। চ' আজানটো একচুৱেলি বিৰাট শুৱলা হয়, খালি আজান খুব ধুনীয়াকৈ দিব জানিব লাগিব। প্ৰব্লেম আমাৰ মুৱাজিনবিলাকে ভালকৈ প্ৰেক্টিছ নকৰে আজান দিবলৈ। আপুনি চাবচোন বাকী কাণ্ট্ৰিবিলাকক, টাৰ্কিত, ইৰাকত, বা ইণ্ডিয়াৰ বহুত জেগাত বৰ ধুনীয়াকৈ আজান দিয়ে। তো মই এইটো অনুৰোধ কৰিম যে আমাৰ মছজিদৰ যিবিলাক মুৱাজিন আছে, মুৱাজিন ইজ দ্য পাৰ্চন হু গিভ দ্য আজান, সেই মানুহজনে খুব ধুনীয়াকৈ আজান দিবলৈ প্ৰেক্টিছ কৰিব লাগে, যাতে আজান শুনি সব মানুহে যেন মছজিদলৈ আহিবলৈ মন কৰে। ঠিক আছে, গতিকে আজানটো প্ৰেক্টিছ কৰিব লাগে, আৰু আজানটো শুনিলে মানুহৰ মনটো ভাল লগা হ'ব লাগে। অকল মুছলমানে নহয়, হিন্দু মানুহৰ ভাল লাগিব লাগে, খ্ৰীষ্টিয়ানৰো ভাল লাগিব লাগে, এইটো মই ভাবোঁ। ঠিক আছে, অল ৰাইট। তো এইটো হ'ল আপোনাৰ চেপ্টাৰ 3। তো বাকীখিনি আপোনালোকে পঢ়িলে গম পাব যে মানুহজনৰ মানে একোৱেই নাই যেন মোৰ লাগিছে। বাকী তেখেতে জানে তেখেতৰ কিতাপখন কিবা চিন্তা কৰি লিখিছে নে তেখেতে লিখোঁ বুলি এনেই জাষ্ট লিখি দিওঁ আৰু কিতাপ এখন বদনামৰ কাৰণে। ইছলামৰ এগেইনষ্টে কিতাপ লিখিলে খুব সোনকালে পপুলাৰ হয়, তেখেত পপুলাৰ হৈ গ'ল। এতিয়া আহিছোঁ মোৰ পাৰ্ট 1 এই ভিডিঅ'টোৰ আজি লাষ্ট চেপ্টাৰটোলৈ, চেপ্টাৰ নম্বৰ 4। আৰু চেপ্টাৰ নম্বৰ 4টোৰ নাম হ'ল মুছলমানৰ অপৰাধ প্ৰৱণতা কাৰণ কোৰাণ। মুছলমানৰ অপৰাধৰ প্ৰৱণতাৰ কাৰণ হ'ল কোৰাণ, এইটো হ'ল আপোনাৰ চেপ্টাৰটোৰ নাম, চেপ্টাৰ 4। তো ইয়াৰ উত্তৰ মই চেপ্টাৰ 2টো এক্সপ্লেইন কৰি থাকোঁতে বহুতখিনি দিলোঁ, যে প্ৰিজেণ্ট ষ্টেটিষ্টিক্স দিলোঁ, তাত মুছলমানৰ পাৰ্চেণ্টেজ কম। ঠিক আছে নে? মুছলমান আছে 3rd পজিশ্যনত, 1 নম্বৰত আছে ক্ৰাইমৰ ক্ষেত্ৰত বা পাৰ মিলিয়ন বেচিছত আছে শিখ, নাম্বাৰ 2ত আছে খ্ৰীষ্টিয়ান, নাম্বাৰ 3 আৰু নাম্বাৰ 4ত মুছলিম আৰু হিন্দু আছে। ঠিক আছে, তো হিন্দুও কম মুছলমানো কম, মিছামিচি মুছলমানক এনেকুৱাকৈ দেখাই আছে, এনেকুৱাকৈ মানুহে কথা পাতে যে মুছলমানহে 1 নম্বৰত আছে। আৰু টোটেল কনভিক্ট কিমান আছে? 2018 আমাৰ যোনটো নেশ্যনেল ক্ৰাইম ৰিপৰ্ট ব্যুৰ মতে, যোনটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ হয়, আমাৰ মোদী গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনটো ৰিজাল্ট আহিছে, তাৰ মতে মুছলমান মাত্ৰ কনফিডেঞ্চ 24,000। মুছলমান ইয়াত কিমান আছে? কোটি কোটি মুছলমান আছে গোটেই ভাৰতবৰ্ষত। ঠিক আছে নাই? তো তাৰ ভিতৰত 24,000 কনভিক্ট থকাটো বৰ ডাঙৰ কথা নহয়। অলপ কিছুমান এক্সপাৰ্টে কয়, ইনফেক্ট বহুত এক্সপাৰ্টে কয় যে 24,000ও থাকিব নালাগিছিলে, বিকজ দৰিদ্ৰতাৰ কাৰণে মানুহে বহুত বেয়া কাম কৰে, যেনে পকেট মাৰা, চুৰ ডকাইতি, ঠিক আছে নাই, ইটো সিটো, এইবিলাক অবভিয়াছ। তাতকৈ ডাঙৰ ক্ৰাইমো আছে, মাৰ্ডাৰ চাৰ্ডাৰ কৰাও মুছলমান আছে। তো সেইবিলাক মিলাই 24,000, সেইবিলাক মিলাই 24,000 তাকে হৈচৈ কৰি ঘূৰি ফুৰিছে। আৰু এনেকুৱা নিচিনা চেপ্টাৰবিলাক লিখি মানুহক মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। চেপ্টাৰৰ নামটো কি? মুছলমানৰ অপৰাধৰ প্ৰৱণতাৰ কাৰণ কোৰাণ। প্ৰথম কথা, মুছলমানৰ অপৰাধী হিচাপে মুছলমান কমেই, ভাৰতবৰ্ষতো কম, গোটেই বিশ্বতে কম। খালি মই আগতেও কৈছোঁ এই ভিডিঅ'টোত যে বদমাচিবিলাক গোটেই আমেৰিকাই কৰিব, ব্ৰিটেইনেই কৰিব। ঠিক আছে নাই? 27,000 বম্বিং কৰিব, 7,000 বম্বিং কৰিব, এটমিক বম্বিং কৰিব, নিউক্লিয়াৰ ৱাৰ কৰিব। ঠিক আছে নাই? মিলিয়নছ অফ জুজ মাৰিব। কিন্তু যদি তাৰ এগেইনষ্টে প্ৰটেষ্ট কৰিব কোনোবা এজন মানুহে বা মুছলমানে, তেতিয়া সেইজনক টেৰৰিষ্ট কৰি দিয়া হয়। আৰু এইটো ব্ৰিটিছৰ এতিয়াৰ কাম নহয়, আগৰ পৰা এই মানুহখিনি, ই লাগিলে আমেৰিকানহে ব্ৰিটিছ। যেতিয়া আমাক ভাৰতবৰ্ষত যেতিয়া তেওঁলোকে কলনী পাতিছিলে, ভাৰতবৰ্ষক যেতিয়া তেওঁলোকে লুটিছিলে আমাক আহি পেলাই, তেতিয়া আমাৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিলে, লাইক মোৰ ফেভাৰেট, ওৱান অফ মাই ফেভাৰেট ইজ ভগত সিং। ঠিক আছে নাই? এণ্ড সুভাষ চন্দ্ৰ বোস। এইবিলাকক এই ব্ৰিটিছবিলাকে টেৰৰিষ্ট বুলি কৈছিলে। কি কয়, আমাৰ হিৰোজ লাইক ভগত সিঙক টেৰৰিষ্ট বুলি কৈছিলে। কিয় সিহঁতৰ এগেইনষ্টে মাত মাতিছিলে। সিহঁতে আমাৰ ভাৰতবৰ্ষ আহি লুটপাট কৰিব, যেতিয়া আমাৰ মানুহে সিহঁতৰ এগেইনষ্টে মাত মাতিব, তেতিয়া আমি টেৰৰিষ্ট হ'ম। আৰু এতিয়া সেই একেটা কামেই কৰি আছে। তেতিয়া ভাৰতবৰ্ষত কৰিছিলে, আমাক লুটপাট কৰিছিলে, এতিয়া আফগানিস্তানত কৰিছে, ইৰাকত কৰিছে, ইৰাণত কৰিছে, চিৰিয়াত কৰিছে, পেলেষ্টাইনত কৰিছে। বেলেগটো একো নাই, খালি এইটোৱে হ'ল কি বম্বিঙৰ ফ্ৰিকুৱেঞ্চি বাঢ়ি গ'ল। এতিয়া 27,000, 30,000, 7,000, 2019ত আফগানিস্তানত 7,000 বম্বিং কৰিছে। তো দিছ ইজ দ্য কণ্ডিশ্যন। এতিয়া আপোনালোকে ভাবি চাওক টেৰৰিষ্ট কোন, ৰিয়েল টেৰৰিষ্ট কোন। এইটো মই নাই কোৱা যে মুছলমানৰ মাজত টেৰৰিষ্ট নাই, মুছলমানৰ মাজতো টেৰৰিষ্ট আছে, বাট একচুৱেল টেৰৰিষ্টবিলাক কোন হয়? এই আমেৰিকানছ, এই ব্ৰিটিছ। ঠিক আছে? তো দিছ ইজ দি ৰিয়েলিটি। আৰু প্ৰেজেণ্ট ষ্টেটিষ্টিক্সবিলাক আপুনি দেখিলে আমাৰ ভাৰতবৰ্ষৰ। চ' এইটো চেপ্টাৰ নম্বৰ 4টো এইখিনিতে শেষ আৰু।
তাৰমানে তেওঁৰ গোটেই এনালাইচিছটোই ভুলেই, জিৰ' এনালাইচিছ। তেখেতে একো নাই, আৰু তেখেতে গোটেই কথাখিনি যে লিখে তেখেতে কোনো ডেটা নাই। যদি কৈছে মুছলমান ক্ৰিমিনেল, তেতিয়া দিব লাগিব ন, এইটো কাৰণে ক্ৰিমিনেল, অমুকটো ডেটাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো কথা কৈছে সেইকাৰণে ক্ৰিমিনেল। নাই, এনেই মনৰ সাধু কথা লিখা নিচিনাকৈ কিতাপখন লিখি গৈ আছে বাছ সিমানেই আৰু বাকীখিনি দেখিলে ছায়েন্সৰ নলেজ তেখেতে জিৰ'। জিঅ'গ্ৰাফিৰ কথা ডিছকাছ কৰিছিল চেপ্টাৰ নম্বৰ 3ত। জিঅ'গ্ৰাফি মানে আৰ্থৰ শ্বেপৰ কথা। তেওঁ আৰ্থৰ শ্বেপটো যে স্ফেৰিকেল বা জিঅইড শ্বেপ সেইটোৱে নাজানে। তেওঁ এতিয়াও আজি 2020 তেখেতে আৰ্থৰ শ্বেপটো গোল বুলি লিখিছে, ৰাউণ্ড ইন শ্বেপ বুলি লিখিছে, গোলাকাৰ বুলি লিখিছে। আৰু ইয়াতকৈ আৰু কি ক'ম আপোনাক। তো এয়া হ'ল আপোনাৰ সত্যৰঞ্জন ডাঙৰীয়াৰ অৱস্থা। তেখেতে আৰু খাতনাৰ ওপৰত শূন্যতাৰ ওপৰত কি লেকচাৰ দিব আহিছে। তেখেত আপ টু ডেট নহয়েই মানুহজন। তথাপিও সেইকাৰণে মই জানিছিলোঁ এই কিতাপখনৰ যে অৱস্থা নাইকিয়া, এইখন কিতাপ যে কমজুৰি মই আগতে জানিছিলোঁ। কাৰণ মই ইয়াতকৈ বহুত টাফ কিতাপ পঢ়ি থৈছোঁ, সেইবিলাকৰো মই ভালকৈ জানো কেনেকৈ এনচাৰ দিব লাগে। তো এইখন মই ৰিকুৱেষ্ট কৰাৰ কাৰণে, বহুত বেছিকৈ ৰিকুৱেষ্ট কৰাৰ কাৰণে এইখন মই আজি গোটেইখন পঢ়িবলগীয়া বাধ্য হ'লোঁ আৰু এই ভিডিঅ'টো বনালোঁ। নহ'লে এইটো ভিডিঅ' বনোৱাৰ কোনো কথাই নাহে। আচ্ছা, এটা কোৰাণৰ আয়াতেৰে মই শেষ কৰিম আজি এই ভিডিঅ'টো। এইটো চেপ্টাৰ 4ৰে তেখেতে কোৰাণ বুজিয়ে নাপায়, অসমীয়া বুজি নাপায় যেন মোৰ এনেকুৱা লাগে। আচ্ছা, আৰু এই গোটেই ট্ৰান্সলেশ্যনটো, ইয়াৰ গোটেই কমেণ্ট্ৰিটো, ইয়াৰ এক্সপ্লেনেশ্যনটো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত পাই যাব। নোমান আলী খান, তেখেত এজন ডাঙৰ এক্সপাৰ্ট হয় ইছলামৰ ওপৰত, কোৰাণৰ ওপৰত, তেখেতৰ খুব নলেজ আছে। তেখেতৰ গোটেই এক্সপ্লেনেশ্যনটো আপুনি মোৰ ডেছক্ৰিপশ্যন পাই যাব। খালি মই অকণমান থুলমূলকৈ বুজাই দিওঁ যোনটো বস্তু সত্যৰঞ্জনে বুজা নাই। এইটো আয়াত হ'ল সূৰা নম্বৰ 2, আয়াত নম্বৰ হ'ল 178। ইয়াত কৈছে, হেৰা যিসকলে ইমান আনিছা, তোমালোকৰ প্ৰতি হত্যাৰ ক্ষেত্ৰত প্ৰতিশোধৰ বিধান দিয়া হৈছে। ঠিক আছে, হত্যাৰ ক্ষেত্ৰত প্ৰতিশোধৰ বিধান দিয়া হৈছে। তাৰপিছত কৈছে, প্ৰতিশোধ ল'বা হত্যা কৰোঁতাৰ, স্বাধীন ব্যক্তিক স্বাধীনৰ ক্ষেত্ৰত, আৰু সেইদৰে হত্যাকাৰী দাসৰ ক্ষেত্ৰত, আৰু নাৰীৰ ক্ষেত্ৰত, ইত্যাদি ইত্যাদি। এতিয়া তেওঁ গৈ থৈ পেলাই কৈছে যে নাৰীক হত্যা কৰিবলৈ দিছে। ইয়াত নাৰীক হত্যা কৰিবলৈ দিয়া নাই। ইয়াত আপোনাৰ এই ভাৰ্চটোত, এই শ্লোকটোত খুব ক্লিয়াৰলি আল্লাই কৈছে যে তোমালোকে যোনে হত্যা কৰে, সেই হত্যা কৰাজনকহে প্ৰথমতে কেছ দিব লাগিব, কোৰ্টত যাব লাগিব। আমাৰ ইছলামিক কোৰ্টতে হওক বা আমাৰ ভাৰতবৰ্ষৰ কোৰ্টতে হওক বা ইউৰোপৰ কোনোবা কোৰ্টতে হওক, হত্যাকাণ্ডলৈ প্ৰথমে কোৰ্টত যাব লাগিব। কোৰ্টত আমি যোনে হত্যা কৰিছে তেখেতৰ পানিছমেণ্ট বিচাৰিবলৈ কোৰ্টে যেতিয়া দেখিব যে হত্যাকাৰী হয়, তেতিয়াহ'লে পানিছ কৰিব লাগিব। কিন্তু কেনেকৈ কৰিব লাগিব, যদি এজন মানুহে হত্যা কৰিছে, সেইজন মানুহৰ বদলি বেলেগ এজনক পঠিয়াব নোৱাৰি যে নহয় মই এইজন বুঢ়া মানুহ হৈছে গতিকে মোৰ ল'ৰাটোক ফাঁচি দিয়ক, সেইটো নহ'ব। তাকে বুজাইছে, যদি কোনোবা এজন গোলামে বেলেগ এজন গোলামক হত্যা কৰিছে তেতিয়াহ'লে, বা বেলেগ এজন মানুহক হত্যা কৰিছে, সেই গোলামজনৰ বদলি বেলেগ এজন গোলাম পঠিয়াব নোৱাৰে যে এইজন মোৰ বোলে ফেভাৰেট গোলাম, এইজন গোলামকে লৈ পেলাই হত্যা কৰি দে বা ফাঁচি দি দে, নহ'ব। তুমি যোনজনে হত্যা কৰিছে সেইজনকে পঠিয়াব লাগিব। বেলেগ এজনী ছোৱালী, ধৰি লওক ছোৱালীৰ ক্ষেত্ৰত বা মাইকী মানুহগৰাকীয়ে যদি কোনোবা এটা বেলেগ মানুহক হত্যা কৰিছে, মাইকী মানুহজনীক হত্যা কৰিছে, এইটো ক'ব নোৱাৰি যে নাই এইজনী মোৰ ফেভাৰেট ৱাইফ বা মোৰ ফেভাৰেট ছোৱালী, গতিকে মোৰ ইজনী ছোৱালীক তই হত্যা কৰি দে। কোৰ্টক সেইটো ক'ব নোৱাৰিব, বা ইছলামিক কোৰ্টত সেইটো ক'ব নোৱাৰিব। এই কথাটোৱে ইয়াত বুজাইছে, মানে ইকুৱেল। যোনে হত্যা কৰিছে তেওঁকে পানিছমেণ্ট পাব, তেওঁৰ বদলি অন বিহাফ অফ ডেট পাৰ্চন বেলেগক পঠাব নোৱাৰে। সেই কথাটো ইয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰিছে। সি লাগিলে মতা মানুহে হওক, লাগিলে মাইকী মানুহে হওক, কোৰাণ সদায় ইকুৱেল ইন টাৰ্মছ অফ জাষ্টিচ ইজ কনচাৰ্ণ। ঠিক আছে নাই? ইয়াত একেবাৰে মতা মানুহৰ কথাও কৈছে, মাইকী মানুহৰ কথাও কৈছে। আৰু লগতে এই গোটেই আয়াতটো পঢ়িলে বা ইয়াৰ বাকী আয়াতবিলাক পঢ়িলে আপুনি গম পাব যে যদি পাৰা মাফ কৰি দিব পাৰা। ঠিক আছে নাই? বা সেই মানুহজনক মাফ কৰিব, তাৰ বদলি তুমি ব্লাড মানি হিচাপে বা পইচা হিচাপে কিবা ল'ব পাৰা, আৰু নহ'লে কমপ্লিটলি মাফ কৰিও দিব পাৰা। আৰু মাফ কৰোঁতাক আল্লাই ভাল পায়, কথাটো ইয়াত লিখিছে। ঠিক আছে নাই? গতিকে এটাতো মাফ কৰা অপশ্যনটো দিলেই আমাক। কিন্তু যদি কোনোবাই ভাবে যে নাই মাফ নকৰোঁ, মোৰ মাক মাৰিছে সেই মানুহজনে, গতিকে সেই মানুহজনক মই হত্যা হোৱাটো বা ফাঁচি হোৱাটো বিচাৰোঁ, তেতিয়া মই কোৰ্টক ক'ব পাৰোঁ যে আপুনি আপোনাৰ জাজমেণ্টটো মই হেৰি কৰিছোঁ, আপুনি ফাঁচি দি দিয়ক, মানি লৈছোঁ। ঠিক আছে? আৰু নহ'লে কোৰ্টক এইটো ৰিকুৱেষ্ট কৰিব পাৰি যে নহয় ঠিকেই, আপোনাৰ জাজমেণ্টটো মই মানিছোঁ যে আপুনি এখেতক ফাঁচি দিব কৈছে, তথাপিও মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যাতে ফাঁচিটো আপোনালোকে ক্ষমা কৰি দিয়ক। সেইটোও আমি কোৰ্টৰ ওচৰত ৰিকুৱেষ্ট কৰিব পাৰোঁ। চ' দিছ ইজ দি একচুৱেল মিনিং অফ দিছ আয়াত অফ সূৰা 2
আয়াত নম্বৰ 178 চ' এইটোতে মই শেষ কৰিলোঁ বাকী এইবিলাক কৰি মই সময় আৰু নষ্ট কৰিব বিচৰা নাই আৰু যিহেতু মই আপোনালোকক প্ৰমিছ কৰিছোঁ যে মই পাৰ্ট 2ত বাকী দুটা চেপ্টাৰ অৰ্থাৎ চেপ্টাৰ 5 আৰু চেপ্টাৰ 6টো ক'ম তাৰ কাৰণে তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰক যাতে বহুত মানুহে ইয়াৰ পৰা শিকক আৰু সত্যৰঞ্জন বৰা যাতে মোৰ পৰা শিকে আৰু মোৰ বিশ্বাস সত্যৰঞ্জন বৰাই এই কথাখিনি বুজি পাব আৰু মই ভাবোঁ তেওঁ এজন ভাল মানুহ বুলি আৰু তেখেতৰ নামটো খুব ধুনীয়া নামটো সত্যৰে আৰম্ভ কৰিছে মই বিশ্বাসী তেওঁ এদিন এদিন তেওঁ সত্যৰ ফালে উভতি আহিব এইখিনি কৈ মই মোৰ এই ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ